নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আমাৰ সহযাত্ৰী অনুষ্ঠান। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে গম পাইছে যে এই অনুষ্ঠানত আমি কথা পাতোঁ এগৰাকী কণ্ঠশিল্পীৰ সৈতে, তেওঁৰ সহযাত্ৰী হওঁ। তেওঁৰ সহযাত্ৰী হৈ আমি এখন বিহু মঞ্চৰ বাকৰিলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, আজি আমাৰ সহযাত্ৰী হৈছে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী। আৰু এই মুহূৰ্তত এইখন বিলাসী ৰেষ্টুৰেণ্টতে আছে কল্পনা পাটোৱাৰী। আৰু খন্তেক সময়ৰ পিছতে আমি যাত্ৰা আৰম্ভ কৰিম সেই কল্পনা পাটোৱাৰীৰ সৈতে যিখন বিহু মঞ্চ আছে সেই বিহু মঞ্চৰ বাকৰিলৈ। কল্পনা পাটোৱাৰীয়ে ক'ব বহু নজনা কথা, বহু নেদেখা দৃশ্য দেখুৱাম এই অনুষ্ঠানৰ যোগেদি। চাই থাকক সহযাত্ৰী। খন্তেক সময়ৰ পিছতে কল্পনা পাটোৱাৰী আৰু মই পাপুৱে একেলগে যাত্ৰা আৰম্ভ কৰিম এখন বিহু মঞ্চৰ বাকৰিলৈ। আমাৰ সৈতে আছে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী। খন্তেক সময়ৰ পিছতে আমি এখন বিহু মঞ্চলৈ যাত্ৰা আৰম্ভ কৰিম সহযাত্ৰী হৈ। আৰু তেওঁ নজনা বহু কথা জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত কিছু সাজি কাচি ওলাইছে। কল্পনা বা মই অকণমান যদি দেখুৱাব পাৰোঁ আপোনাক, খুব ধুনীয়াকৈ যদি মই দেখুৱাই ল'ব পাৰোঁ, খুব ধুনীয়াকৈ সাজি কাচি ওলাইছে। খন্তেক সময়ৰ পিছতে খুব নাচি বাগি আচলতে বিহু মঞ্চত আপুনি কপাবৰ কাৰণে সাজু হৈছে, নহয়? নাচি বাগিও আৰু কপাব বুলি নহয়, কপাব কেতিয়াবাই কপাব ৱৰ্ডটো মোৰ মনত কেতিয়া পৰে যেতিয়া গোটেই মেম্বাৰ্ছবোৰ মঞ্চত আহি যায় আৰু যদি মানে কাঠৰ বা এনেকৈ বনায়, কেতিয়াবা সঁচাকৈ অলপ অলপ লৰে। মোৰ মনে ভয় লাগে কি বোকা থাকে ন, বৰষুণো দি আছে মাজে মাজে, বাট তেতিয়াই আপোনালোকৰ ৱৰ্ডটো মনত পৰে, মঞ্চ কপাই দিছে আৰ্টিষ্ট। সেইটো হয়। আজি মই এইখন যোৰহাটত যে একচুৱেলি ইমান ধুনীয়া হোটেলো আছে, মিনছ যোৰহাটটো একচুৱেলি কালচাৰেল ৰাজধানী বুলি ক'ব পাৰি, অসম সাংস্কৃতিক ৰাজধানী বুলি ক'ব। মই সেই কথাটো অকণমান সুধিব বিচাৰিছোঁ যে সাংস্কৃতিক ৰাজধানীৰ আপুনি এটা মাজভাগত আছে আৰু অকণমান পিছতে বিহু মঞ্চলৈ যাত্ৰা আৰম্ভ কৰিব। মনত ভাল লাগি আছে? একদম ভাল লাগিছে। আৰু যোৰহাট বুলি ক'লে মই যদি মানে মিউজিকেলিও বা টেকনিকেল যিমানবোৰ আৰ্টিষ্ট আছে, মেক্সিমাম বম্বেৰ কথাও যি কওঁ, বহু আৰ্টিষ্ট আমাৰ দেৰগাঁও, যোৰহাট, গোলাঘাট অঞ্চলৰ খুব বেছি। চ' ডেট মিনছ ক'ৰবাত নহয় ক'ৰবাত সেই স্পিৰিটটো ইয়াত বিৰাট বেছি ষ্ট্ৰং, কিবা এটা কৰাৰ স্পিৰিট। আৰু অলপ অলপ যিখিনি গম পাওঁ মই যে ইয়াতে ফাৰ্ষ্ট নৰ্থ ইষ্টৰ ফাৰ্ষ্ট প্লেনখন ইয়াতে লেণ্ড হয়। মেবি চনটো পাহৰিছোঁ, 1928 অৰ ছামথিং। গোটেই নৰ্থ ইষ্টৰ প্ৰথমখন ফ্লাইট লেণ্ড হয় ইয়াতেই। বা মই যদি চিপাহী বিদ্ৰোহৰ কথা কওঁ, পিয়লি ফুকন, মণিৰাম দেৱানক ইয়াতে ফাঁচি দিয়া হয়। বহু কথা ক'বলৈ আছে যোৰহাটৰ বিষয়ে। এণ্ড আজিকালি এতিয়া মই এই যোনটো বয়সত আহি পৰিছোঁ, এতিয়া এইটো মই ৰিয়েলাইজ কৰোঁ, প্ৰত্যেকখন যেতিয়া জেগাত যাওঁ সেই মাটিয়ে কি কয় সেই কথাটো ফিল কৰিব চেষ্টা কৰোঁ। আৰু সেই এক ধৰণৰ এটা সেৱা মনৰ ফালৰ পৰা এটা প্ৰণাম কৰা যায়, সেৱা কৰা যায় সেই মাটি। আৰু এটা কথা জানি লওক, খুব ধুনীয়াকৈ সদায় মঞ্চবিলাকত আপোনাক দেখে, দৰ্শকে সদায় কয় যে কল্পনা বাই যিমান ধুনীয়া গায়, তাকে আচলতে খুব ধুনীয়াকৈ ড্ৰেছটো পিন্ধে। অকণ সাজু কাচা দৃশ্যবিলাক মই দেখুৱাম, কিন্তু আচলতে এই মুহূৰ্তত আমি এখন বিলাসী হোটেলত আছে। খন্তেক সময়ৰ পিছতে যাত্ৰা আৰম্ভ কৰিম। আপোনাৰ লগত আমি সহযাত্ৰী হ'ম। আজি মই অনুষ্ঠানটোৰ নাম দিছোঁ সহযাত্ৰী, গতিকে সহযাত্ৰী হৈ আপোনাৰ লগত যাম। আপুনি আচলতে বিহু মঞ্চত উঠাৰ আগতে কেনেদৰে প্ৰস্তুতি হয় সেই অনুষ্ঠানবিলাক আমি এই অনুষ্ঠানৰ যোগেদি দেখুৱাই যাম, সহযাত্ৰী অনুষ্ঠানৰ যোগেদি। কাৰণ বিহু মঞ্চত আপোনালোকে দৰ্শকে দেখে, দৰ্শকৰ লগত আপোনাৰ এটা কমিউনিকেশ্যন হয়। গতিকে আজি দৰ্শকে কিন্তু বহুত নজনা কথা জানিব কল্পনাৰ বিষয়ে, নহয় জানো? একচুৱেলি এতিয়া মোৰ কাৰণে আগতে যেনেকৈ লাইক 18 years বেক যেনেকৈ বিহু মঞ্চেই এটা ইম্পৰ্টেঞ্চ আছিল। অসমৰ আৰ্টিষ্ট বুলি ক'লে বিহু এটা চেলিব্ৰেশ্যনটো হয়, জাতীয় উৎসৱ হয় আৰ্টিষ্টখিনিৰ কাৰণে। ইন আ ৱে একচুৱেলি এটা এমপ্লয়মেণ্ট হয় ইয়াৰ আৰ্টিষ্টখিনিৰ কাৰণে। আৰু সেই কথাখিনি মনত পৰিছে। 18 বছৰ 19 বছৰ আই ৱাজ ভেৰি এক্টিভ বিহু মঞ্চত, ডেইলি দুখনকৈ প্ৰগ্ৰেম কৰা। বাট নাও বস্তুটো তেনেকুৱা নহয়। আজি মই বিহু মঞ্চ বুলি মই কেনেকৈ সাজু হৈছোঁ সেইটো ইম্পৰ্টেণ্ট। আজি গোটেই ভাৰতবৰ্ষতে বস্তুটো একেই হৈ যায় কেনেকৈ সাজু হৈছোঁ, বাট প্ৰত্যেকখন মঞ্চৰ থিম থাকে। যেনেকৈ আমাৰ সেইফালে নৱৰাত্ৰিৰ সময়ত দিল্লীৰ ফালে, কলকাতাৰ ফালে, ইউ পি বিহাৰ, বম্বেৰ ফালে
জাগৰণ হয়, ভক্তি জাগৰণ। তাত দেৱীক প্ৰতিষ্ঠা কৰা হয় মঞ্চত আৰু অকল ভক্তি ৰসৰ গীতবোৰ তাতে গাব পাৰে। আপুনি ভক্তি ৰসৰ বাহিৰে বেলেগ বস্তু টাচ কৰিব নোৱাৰে, সেইটো থিম। চ' সেইখিনি সময়ত সেই ধৰণে আমি ৰেডি হওঁ। আৰু সঁচাকৈ মানে গাবৰ কাৰণে ভক্তি গান গাইছোঁ এনেকুৱা নহয়, ইন আ ৱেত মিউজিকেলি এটা পিউৰিফিকেশ্যন হয়। চ' এতিয়াৰ অসমত আছোঁ, অফক'ৰ্ছ দ্য থিম ইজ বিহু, বাট বহাগী বিদায়। চ' আৰু মোক যেতিয়া বিচাৰে চবে, সকলোখিনি মানুহ এতিয়া অলপ আগতে আহিছিলে, চ' তেওঁলোকে বিভিন্ন ভাষা শুনিব বিচাৰে। ময়ো বিভিন্ন ভাষাত, বেলেগ বেলেগ ভাষাত গাই ভাল পাওঁ। এণ্ড অসমতেই মানে সোণোৱাল ভাষা, বড়ো ভাষা, ৰাভা, মিচিং, তিৱা, কিমান ভাষা আছে আৰু সেইবোৰ কেতিয়াও একচুৱেলি এক্সপ্ল'ৰ কৰা নাই মই। মিনছ তেওঁলোকৰ সুৰবিলাক গোৱা হৈছে, আই থিংক ভাষাখিনিক প্ৰাধান্যতা ইমান দিয়া হোৱা নাই। চ' নাও আই এম ট্ৰাইং, একেখন মঞ্চতে সকলো জনগোষ্ঠীক মই লৈ আহিব বিচাৰোঁ। মই সেইটো এটা লক্ষ্য, সেইটো হিচাপে লৈছোঁ। বিহু মঞ্চটো মোৰ আজিও সেইটোৱে চেষ্টা হ'ব যে মেবি সকলোখিনিকে মই খুচ কৰিব নোৱাৰিবও পাৰোঁ। মিনছ যেনেকৈ তোমাৰ জেনেৰেশ্যন, তুমি বহুত সৰু, বাট তোমাৰ জেনেৰেশ্যনৰ কাৰণে মই বহুত গালোঁ, হাজাৰ গীত গালোঁ, আৰু তুমি যে ক'লা নচোৱা আছে, এইবিলাক চব কৰিলোঁ। বাট নাও আই থিংক তোমাৰ দেউতাই কি শুনি ভাল পাব, তোমাৰ মাৰ কাৰণে কোনে লিখিছে, কোনে গাইছে, সেইটো বিৰাট ইম্পৰ্টেণ্ট। চ' নাও কিন্তু মই তোমালোকক বেছি ইম্পৰ্টেঞ্চ দিয়া নাই বৰ্তমান যিটো কৰিছে। এণ্ড আই ন' মই অসমৰ সংগীত জগতে যোনটো ধাৰা, তাৰ বিপৰীত ধাৰাত মই যাব চেষ্টা কৰিছোঁ। এণ্ড বিপৰীত ধাৰাত যোৱাটো অলপ বেছি কঠিন। বাট দেন অলছ' ইট ইজ মই এইটো চেলেঞ্জ হিচাপে লৈছোঁ। মিনছ আই ডোণ্ট ন' ডেট ইনচাইড ভিতৰৰ পৰা মোৰ কলটো আহিছে। চ' তোমাৰ দেউতাৰ জেনেৰেশ্যন, মোৰ দেউতাৰ জেনেৰেশ্যনক মই এণ্টাৰটেইন কৰিব খোজোঁ একচুৱেলি। নিশ্চয়। আচলতে কল্পনা বা আচলতে প্ৰকৃতপক্ষত যে সকলোৰে কাৰণে গ্ৰহণযোগ্য হয় আৰু সকলোৰে কাৰণে যে গান পৰিৱেশন কৰে, সেইটো ইতিমধ্যে প্ৰমাণ কৰিছে। কল্পনা বা আপুনি এইটো আজি ক'ব নালাগে, আমি জানো আপুনি আমাকো এণ্টাৰটেইন কৰে, মোৰ দেউতা, মোৰ মা, সকলোকে আপুনি এণ্টাৰটেইন কৰে। আৰু আজি মই খবৰ পাইছোঁ তাত হাজাৰ দৰ্শক ৰৈ আছে আপোনাৰ গীত শুনিবৰ কাৰণে। গতিকে মই দুটা লাইন যদি গীতৰ শুনি ল'ব পাৰোঁ, তাৰ মোৰ খুব ভাল লাগিব। যিহেতু অনুষ্ঠানটোৰ নামেই হৈছে সহযাত্ৰী, বিহু মঞ্চত আপুনি আজি মঞ্চত খুব ভালকৈ গীত পৰিৱেশন কৰিব। তাৰপিছত মই দুটা লাইন যদি শুনি ল'ব পাৰোঁ, আপোনাৰ এতিয়া হোটেলত আমি যিহেতু আপোনাৰ এটা কোঠাত আছোঁ, তাৰ তথাপিও হেণ্ডছ নাই, দুটা লাইন যদি শুনি ল'ব পাৰোঁ। মিউজিচিয়ান আৰ্টিষ্ট সংগত সদায় ইম্পৰ্টেণ্ট নহয়, কেতিয়াবাতো অকল ভোকেলে বহুতখিনি কথা ক'ব পাৰে। কি গাম এনেকৈ ক'লে মোৰ হেৰি লাগি যায়। আজি নাই। আপুনি ঠিক কৰিছে নেকি বিহু মঞ্চত গাম বুলি এনেকৈ? ঠিকটো বহুত থাকে, কিছুমান বস্তু ষ্টেজত অন ষ্টেজ ডিচাইড হয়। আজি মাদাৰ্ছ ডে' হয়, আৰু মোৰ কাৰণেতো মাতৃ দিৱস বা পিতৃ দিৱস এটা স্পেচিয়েল দিন ধৰা হৈছে তাৰ বিষয়ে এৱাৰনেছ আহিবৰ কাৰণে। বাট ভাৰতবৰ্ষক একচুৱেলি মাতৃ দিৱস বুলি বেলেগকৈ কৰিব নালাগে। ইয়াত মই যদি প্ৰকৃতিৰ কথা কওঁ, গোটেই নৰ্থ ইষ্টৰ কথা কওঁ, প্ৰকৃতি কেনেকৈ মিনছ যদি মেঘালয়, নাগালেণ্ড, চেৰাপুঞ্জী গোটেইখিনি আমাৰ, আৰু যদি মই আধ্যাত্মিকভাৱে কওঁ, মা কামাখ্যা ইয়াত আছে। চ' আৰু তাৰোপৰি মই নিজে এগৰাকী মাতৃ। চ' চামৱেৰ গোটেইখিনি কানেক্টেড যেন লাগে। তো মোৰ গান এটা আছিলে মায়েৰী, আ লিৰিকেল কনভাৰ্চেশ্যন উইথ মাদাৰ নেচাৰ। চ' তাৰে মই 2 লাইন গাই দিছোঁ। मायरी हर पल करूं मैं तुझे याद, आई तेरी याद वे, जीवन को तू ही दे आशा, ममता की तू परिभाषा, रहे आंचल की छाँव सदा, तुझ बिन क्या है मेरा, तू खुशियों का डेरा, मेरा जहां मायरी কি ক'ম কল্পনা বা, খুব সুন্দৰ। আচলতে আপুনি সাজু হওক। আপোনাক এটা কথা সুধিয়ে মই অকণমান সময়ৰ কাৰণে বিৰতি দিম, তাৰপিছত আকৌ আমি যাত্ৰা একেলগে আৰম্ভ কৰিম। সদায় আমি দেখোঁ আপুনি খুব ধুনীয়াকৈ ড্ৰেছ পোছাক কৰি ওলায়, আচলতে সেইবিলাক নিজৰ পচন্দৰ হয়নে, নে কোনোবা ডিজাইনাৰ থাকে নে কেনেকুৱা? বহুত দৰ্শকে জানিবলৈ বিচাৰে যে কল্পনা বা আচলতে কেনেকৈ কিমান ধুনীয়াকৈ সাজি ওলায়। নাই, এইটো ওপৰৰ পৰা তললৈ কোনো ডিজাইনাৰ যেন লাগিছে। ইয়াতো আমাৰ গাঁৱত মই জেঠীহঁতক দেখিছোঁ এনেকৈ ধান হেৰি কৰোঁতে, ডলাখনত চাউল ঝাৰোঁতে, চিৰা ঝাৰোঁতে মূৰত এখন এনেকৈ সদায় মাৰি লয়। মই বাৰু অলপ পৰিপাটিকৈ মাৰি লৈছোঁ, বা তেওঁলোকে সদায় গামোচা এখন মাৰি লয় যাতে চুলি তুলি নপৰে।
নপৰে চ' ইন আ ৱে এইটো আমাৰ সংস্কৃতিৰ লগত জড়িত মূৰত এনেকৈ থাকে আৰু মই ভাবোঁ প্ৰত্যেকটো ধৰ্মত ইনফেক্ট ছোৱালীৰ বা মূৰটো ঢাকা থাকিলে ভাল বুলি কয় আই ডোণ্ট ন' মই সেইটো নাজানো বাট মন্দিৰত যোৱা তুমি ইছলামতো যোৱা মূৰটো এনেকৈ ঢাকা ৰাখিলে ৰেচপেক্ট জনোৱা বুলি কয় চ' ইন ডেট ৱে অলছ' আই ফিল এণ্ড এটা ষ্টাইল ট্ৰিটমেণ্ট বুলি ক'ব পাৰা বাট চামহাও লোকক গায়িকা বুলি আজি নিজকে চিনাকি দি বেছি ভাল পাওঁ চ' মই আই থিংক মই বড়োসকলৰ দখনা পিন্ধিছোঁ এখন চ' ইয়াত কোনো ডিজাইনাৰ নাই মই নিজেই বেলেগ বেলেগ জেগাত যেতিয়া যাওঁ বানাৰসত গ'লে বানাৰসী শাড়ী মই তাত কালেক্ট কৰোঁ মই সেইবোৰ জেগাতে মোক দেখা পাবা যোন জেগাত যাওঁ তাৰ লোকেল তাৰ পাৰম্পৰিক খানা কি পাৰম্পৰিক গহনা কি পাৰম্পৰিক ড্ৰেছ কি এইবোৰ কালেক্ট কৰি ফুৰে চবেই কৰে একচুৱেলি চ' আচলতে খুব ধুনীয়াকৈ ওলায় সেইটো কাৰণে আমি দৰ্শকে বহুতে সোধে আমি সংবাদ কৰ্মী হিচাপে সুধি পাওঁ যে কল্পনা বাক লগ পালে কেতিয়াবা সুধিবচোন খুব ধুনীয়াকৈ ওলায় মই সেইটো কাৰণে আপোনাক সুধিলোঁ তুমি যিকোনো পাৰ্লাৰ বা চেলুনত যাবা ভিতৰত তাত 70 ইয়াৰ্ছ মাইকী মানুহ লগ পাবা মেক্সিমাম তুমি 50+ মাইকী মানুহখিনি লগ পাবাই মানুহে ভাবিব যে অঁ তেওঁলোকক নাম কীৰ্তন কৰি মন্দিৰৰ বা নামঘৰত বহিব সময় হৈছে নহয় তেনেকুৱা সেইটো কৰিব বাট নিজক আইনাৰ লগত যোনটো নাৰীৰ সম্পৰ্ক সেইটো যিয়ে বয়স নহওক কিয় সেই আইনাখনৰ লগত যোনটো স্ত্ৰীৰ সম্পৰ্ক অঁ সেই সকলোৱে বিচাৰে আৰু আজিৰ ডেটতো বিউটি এটা একচুৱেলি এটা ডাঙৰ বিজনেছ এটা ইণ্ডাষ্ট্ৰী এণ্ড সেইটো সম্বন্ধ কেতিয়াও চেছ নহয় সেই ৰাধাৰ যুগৰ ঠিক আছে আমি অকণমান সময় আপোনাক বিৰতি দিছোঁ যিহেতু আপুনি ওলাব লাগিব বিহু মঞ্চৰ কাৰণে সাজু হ'ব লাগিব খন্তেক সময়ৰ পিছতে কল্পনা বাৰ সৈতে আমি যাত্ৰা আৰম্ভ কৰিম এয়াই হৈছে কল্পনা বা আপোনালোকক খন্তেক আমোদ দিলে কিছু সময়ৰ পিছতে মঞ্চ কবাবৰ কাৰণে সাজু হৈছে কল্পনা পাটোৱাৰী গতিকে সহযাত্ৰী হ'ম কল্পনা বাৰ আৰু দৃশ্য দেখুৱাম কল্পনা নেদেখা দৃশ্য আপোনালোকে চাই থাকক সহযাত্ৰী লৈছোঁ এটি বাণিজ্যিক বিৰতি বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ সহযাত্ৰী অনুষ্ঠানলৈ আৰু এইফালে আপোনালোকে ইতিমধ্যে গম পাইছে আজি সহযাত্ৰী অনুষ্ঠানত আছে কল্পনা পাটোৱাৰী কল্পনা বাবা আকৌ স্বাগতম জনাইছোঁ আপোনাক খন্তেক সময় বিৰতিৰ কাৰণে আপোনাৰ যথেষ্ট গুণমুগ্ধ মই দেখিছোঁ গুণমুগ্ধ আপোনাক লগ ধৰিবলৈ আহিছে আৰু আপোনাৰ সেই আগত আপুনি কাম কৰিছিল ইয়াতে নহয় জানো সেইবিলাক অকলে পুৰণা স্মৃতি অকণমান আমনি কৰিছে নেকি বাৰু বহুত আমনি কৰিছে কাৰণ একচুৱেলি কেতিয়াবা কি হয় মই জানো যে আই এম ভেৰি ভাৰ্চিটাইল মিনছ Sufi, folk, Indian classical, thumri, dadra, to Mariah Carey, to jazz, blues, মই technically সব শিকা নাই but I can sing everything সেইটো মই জানো and সেইটো এটা গড গিফ্ট হয় সেইটো সকলো আৰ্টিষ্টৰ তাত নাথাকে but somehow তাৰ মাইনাছ পইণ্টটো কিছুমান থাকে আপুনি সব গাব পাৰে but কেতিয়াবা কি হয় অধিক মাছত বগলী কণা বুলি কয় যে বা তেনেকুৱা টাইপ কি হৈ যায় এতিয়া যেতিয়া মই ফ'কক ফুল কনচেনট্ৰেট কৰিছোঁ মই এটা নিজৰ উদ্দেশ্য এটা লৈছোঁ যে মই এইখিনি কৰিম এইখিনি উলিয়াই আনিম যিবোৰ বা ভাষাবোৰ বিশেষকৈ বহুত এনেকুৱা বলি আছে লোক বলি আছে আমাৰ বাট তাৰ কাৰণে বিপুল হাজৰিকাদেউ বা তাত বুবুদা আছে আজি লাইক 18 years বেক আমি যোনবোৰ মই তেতিয়া কলেজত পঢ়া ছোৱালী তেতিয়া যেনেকৈ মানে মাৰাই কেৰে বা কিছুমান কি বুলি ক'ম মই ৱেষ্টাৰ্ণ কালচাৰ বুলিয়ে কৈছোঁ চ' তেনেকুৱা মিউজিকবোৰক মই আজি সময় নিদিওঁ বা দিব নোৱাৰোঁ চ' চামহাও মই মিছ কৰোঁ সেই গানবোৰ যোনবোৰ মই গাইছিলোঁ দাৰাৰি ৰা দাৰা দাৰাৰি ৰা দাৰা দাৰাৰি 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 ৰা এনেকুৱা চংবোৰ এয়াৰ হোষ্টেজ কলেজ গাৰ্ল চ' মানে এয়াৰ হোষ্টেজ কলেজ গাৰ্ল ওলাইছে যেতিয়া বিপুলাক অকণমান কথা পাতিব লাগিব বিপুলা আফটাৰ লং গেপ একচুৱেলি বহু বছৰৰ মূৰত লগ পাইছোঁ এণ্ড আমি এতিয়া প্লেন কৰিছোঁ একচুৱেলি যে কিবা আৰু তেনেকুৱা ধৰণৰ বস্তুবোৰ কৰা মই ৰিকুৱেষ্ট কৰিছোঁ ইনফেক্ট যে মোৰ বুবুদাক মই ৰিকুৱেষ্ট কৰিছোঁ যে মই এইবোৰত সময় দিব ক্ৰিয়েশ্যন কৰোঁতে সময় দিব নোৱাৰোঁ চ' যদি সময় কৰি তেওঁলোকে উলিয়াব পাৰে আই কেন ছিং এটলিষ্ট চ' বিপুলাৰ কথা অকণমান জানি লওঁ বিপুলা যিহেতু এয়াৰ হোষ্টেজ কলেজ গাৰ্লৰ কথা ওলাইছে আৰু এয়াৰ হোষ্টেজ আৰু কলেজ গাৰ্ল বুলি কোৱাৰ লগে লগে বিপুলা জেগাৰ নামটো জড়িত হৈ থাকে এই কেনেকুৱা লাগিছে এতিয়া এনেকুৱা হ'ল কেছটো যেতিয়া মই বম্বে গৈছিলোঁ তেতিয়া খুব মিউজিক কোম্পানী ওলাই আছিলে তেতিয়া মই বিকি অডিঅ' বুলি এটা মানে মিউজিক কোম্পানী খোলাৰ মন আছিলে মই খুলিছিলোঁ খুলি পেলাই মানে মই ভাবিছিলোঁ কি যে ইয়াত যদি আমি এটা অসমৰ চেঞ্জ এটা আনো চেঞ্জ এটা কিছুমান মানে ভাৰ্চন মানে গান গাম তাৰ মানে কথাটো এনেকুৱা হ'ল মানে মোক এজন মানুহে মোক ইটিংগি কৰিলে বম্বেত ইটিংগি কৰিলে যে অসমৰ গান এনেকুৱা লেহেমীয়া গান অসমত ক'ত ছিংগাৰ আছে মানে অথচ ভূপেন হাজৰিকাৰ নিচিনা ইয়াত বাৰেণ্য সংগী মানে শিল্পী থকাৰ পিছতো মানে তাত তেনেকুৱা মোৰ মানে অকণমান চেণ্টিমেণ্ট লাগিলে বলো তেতিয়া মই মানে আহি পেলাই বুবুক কণ্টেক্ট কৰিলোঁ যে বুবু মানসক কণ্টেক্ট কৰিলোঁ যে আমি এনেকুৱা এটা কৰিব নোৱাৰোঁ নেকি যিবিলাক মানে আমাৰ ৱৰ্ল্ডৰ যিবিলাক ফেমাছ গান আছে
ৱৰ্ল্ডৰ মানে মাৰিয়া কেৰি, ব্ৰেন এডামছ এনেকুৱাবিলাকৰ মানে ভাৰ্চন কৰি আমি এটা আলোড়ন সৃষ্টি কৰিব নোৱাৰোঁ নেকি? সেই সূত্ৰে মানে আমি মানে আগবাঢ়িছিলোঁ। কলেজ গাৰ্ল, এয়াৰ হোষ্টেজ আৰু বহুত আছে। আমাৰ কি আছিলে অসম 90 কি আছিলে বুবু? অসম 96, অসম 96, 97 অসম, এইবিলাক আমি বহুত মানে এটা ছিৰিজ বনাইছিলোঁ। তাৰ মাজতে আমাৰ কলেজ গাৰ্ল, এয়াৰ হোষ্টেজো আছিলে। কিন্তু মানে পিছত মানে কি হ'ল, মানে অকণমান মনটো হতাশত ভুগিলোঁ। হতাশত ভুগি পেলাই এইটোৰ পৰা মাজতে অকণমান গেপ হোৱা নিচিনা হৈ গ'ল। তেতিয়া আমি মানে সেইখিনিতে আমাৰ মানে হেৰিটো ভাঙি গ'ল, মানে আমাৰ টীমটো ভাঙি গ'ল। তথাপিও মানে আমি এৰা নাই। কল্পনাও বম্বে গুচি গ'ল, আমিও নিজ বিভিন্ন মানে ব্যৱসায়ত মানে ব্যস্ত হৈ থাকিবলৈ এতিয়া পুনৰ আকৌ আমি গোট খাইছোঁ। এতিয়া আমি আৰু এটা ধামাকা দিম। মানে এই বিহুৰ বতৰতে এটা ভাল খবৰ অসমবাসীৰ ৰাইজে পাব পাৰে, নহয় বিপুলা? যিহেতু মানসজ্যোতিৰ কথা ওলাই আছে, গতিকে মই অকণমান যদি আহে সুবিধা মোৰ কাৰণে, যদি অকণমান আহে মোৰ কাৰণে সুবিধা হ'ব, আপুনি যদি এইফালৰ পৰা আহে। মই মানসজ্যোতি বুলি কেতিয়াও গমেই নাপাওঁ একচুৱেলি। মানসজ্যোতি বৰা, বুবুদা বুলিয়ে জানো। আচলতে মানসজ্যোতি বৰাৰ কথা যিটো ওলাই আছে, গতিকে মই অকণমান জানি লওঁ। এয়াৰ হোষ্টেজ আৰু কলেজ গাৰ্ল সেই সময়ত আচলতে খুব এটা পপুলাৰ দুটা এলবাম, আৰু তাতে যিকেইটা এলবামত আচলতে এই সময়ত বহি আছে কল্পনা বাই হেৰি গান গাইছিলে আৰু আপুনি মিউজিক কৰিছিলে, নহয় জানো? মোৰ যদি ভুল হোৱা নাই, সেইটো 1996ৰ কথা। গতিকে মই সেই সম্পৰ্কে অকণমান জানি লওঁ, যিহেতু কল্পনা বা আছে, অকণমান মই গানো শুনিম। আচলতে সেই সময়ত বিপুলাই ক'লে এনেকুৱা গানখিনি কৰিব লাগে বুলি, মই ভাবিলোঁ সেই গানখিনি গোৱা মানুহ লাগে। এতিয়া কাক ল'ম? এতিয়া মইতো পাগল হৈ গৈছোঁ। তেতিয়া সেই মেৰেকেৰে গান, উইফিলৰ গান আৰু কাৰ গান আছিলে পাহৰিলোঁ, ব্ৰেণ্ড এডামছৰ গান আছিলে, তেনেকুৱা কিবা বেলেগৰ গান আছিলে। টাফ কাম আছিলে। তাৰপিছত সেই গান তেনেকুৱা অসমীয়া ছিংগাৰৰ হতুৱাই সেইটো ভাৰ্চন আছিলে, অসমীয়া ভাৰ্চন আছিলে। আচলতে ইংলিছ গানবিলাক অসমীয়া ভাৰ্চন কৰিছিলোঁ আমি। তেতিয়া মই ভাবিলোঁ গৌতম হাজৰিকা, তেওঁ লিৰিক্স লিখিছিলে। তেওঁক ক'লোঁ যে গৌতম তুমি এটা কাম কৰা না, মই এজন ছিংগাৰ লাগে, তুমি বিচাৰাচোন। তাৰপিছত সিটো পূৰা বিচাৰিছে, গুৱাহাটীত গৈ পূৰা য'তে ত'তে বিচাৰে, অমুক ছিংগাৰ লাগে, তমুক বিচাৰি পাগল হৈ গৈছে। কৈছে নাই। তেতিয়া এটা এলবাম ওলাইছিলে দূৰ দূৰণি বুলি, জুবিনৰ এটা এলবাম। তুমি জুবিনৰ জোনাকী মন বুলি এটা এলবাম ওলাইছে। তেতিয়া সেই এলবামটোত এই ভইচটো শুনিছিলোঁ। গানটো কি আছিলে মই পাহৰিছোঁ। তুমি জানানে লগৰী মোৰে জীৱনৰ জোনাকী তুমিয়ে জীৱনৰ সুৰীয়া ৰতালি, এনেকুৱা ধৰণৰ আছিলে। টেক্সাৰবোৰ বেলেগ আছিলে। একচুৱেলি এজ এন আৰ্টিষ্ট নমস্কাৰ, এজ এন আৰ্টিষ্ট যদিও তেতিয়া ভাৰ্জন আছিলে, বাট আৰ্টিষ্ট হিচাপে কিন্তু ট্ৰেইনড হ'বলৈ, নিজক বুজি পাবলৈ, এনেকুৱা ধৰণৰ সেই সময়ত 1996ত তেনেকুৱা ধৰণৰ গান গোৱাটো, বেলেগৰ ভাৰ্জন গাইছোঁ, ডেট ইজ নট ইম্পৰ্টেণ্ট। আৰ্টিষ্ট হিচাপে নিজক আৱিষ্কাৰ কৰাটো, মাইক্ৰ' সন্মুখত যে মই মাৰিয়া কেৰি গাব পাৰিছোঁ নেকি, সেইটো এটা ট্ৰেইনিঙৰ ভিতৰত পৰে। মানে কি হ'ল, যেতিয়া মই ভাবিলোঁ যে কল্পনা ইজ দ্য বেষ্ট, মই মোৰ কাণৰে দেই, সেই সময়ত মই প্ৰথম আৰম্ভ কৰিছোঁ। তেতিয়া আকৌ আজিকালি নিচিনা এনেকুৱা কম্পিউটাৰ চলা নাছিলে, কীবৰ্ডে প্ৰগ্ৰেমিং কৰিব লাগে। টোনছবিলাকো লিমিটেড আছিলে, চ'ল আছিলে ভেৰি মাছ। তাৰপিছত যেতিয়া কল্পনাৰ ট্ৰেকটো কৰিলোঁ, আজি অভিলাষে বজাইছিলে গীটাৰ, এতিয়া অভিলাষ কুচন নিগমৰ লগত বজায়। তাৰপিছত অভিলাষক মাতিলোঁ, অভিলাষ তুমি আহাচোন, আমি প্ৰগ্ৰেমিংটো কৰোঁ আৰু কৰ্ড লাইন চাইডবিলাক উলিয়াওঁ। এতিয়া মেৰিয়াকে গানটো কৰ্ড লাইন উলিয়াবলৈ সাংঘাতিক গান, আৰু তাতে কিমান ডাঙৰ কম্প'জাৰে ভাল কাম কৰিছে। গ'লোঁ কাম কৰিবলৈ গৈ যেতিয়া ষ্টুডিঅ'ত দিছোঁ, তাৰ দুদিনমান আগত কৈছোঁ যে এই গানকেইটা তুমি চোৱা। কল্পনাই ঘৰত কৰিছে প্ৰেক্টিছ, ষ্টুডিঅ'ত আহি ওৱান টাইম এটা টেকত তাই গাইছে মেৰিয়াকে হিৰো গানটো। মই ভাবিব নোৱাৰোঁ। তেতিয়া মই কান্দিছোঁ। ভূপেনজী ৰায়ে তেতিয়া কৈছে কি আনিলা অডিটেকত, কি আনিছা, কোন হয়? ভূপেন দা পাগল হৈ গৈছে। মানে মোৰতো চকু পানী ওলাই গৈছে এতিয়া। তাৰপিছত ইটোৰ পিছত এইটো গানটো আৰু তেতিয়া কি আছিলে, তেতিয়া লিমিটেড ট্ৰেকছ আছিলে, মানে আমি ৰেকৰ্ডিং কৰাৰ সময়ত ট্ৰেকবিলাক লিমিটেড থাকে, 8টা ট্ৰেক 16টা ট্ৰেক এনেকৈ থাকে। তাই যেতিয়া 5টা ট্ৰেক বিচাৰিছে ভইচৰ, আৰু এটা ট্ৰেক লাগে, হাৰমনি। এইবিলাক গানত মই ক'লোঁ নহয়, মোৰ কাৰণে সেইটো এটা অধ্যয়নৰ নিচিনা। চ' যেতিয়া মই শুনিছোঁ যে এইটোৰ পিছফালে কোনটো কি নোট আহিছে, সেইকেইটা মই গাব লাগিব। মই বেলেগটো নাই কোনো, নিজে কৰিব লাগিব। তো এইটোৰ পিছত এইটো আহিছে, তো আধাৰ পৰা এইটো আহিছে, কিন্তু মই অলৰেডি হোমৱৰ্ক কৰি লৈ গৈছোঁ। নাপাহৰোঁ। তাই এটা আমাৰ মিউজিকেল লেংগুৱেজত কৈছোঁ, এটা ডিমিনিছ লাইন যায়, ডিমিনিছ নোটছ।
ডিমিনিছ নটছটো যাওঁতে তাত হাৰমনিটো ডিমিনিছ নটৰ হাৰমনিটো গাবলৈ বহুত টান, গলাৰ বহুত ৰেৱাজ লাগিব, বহুত এক্সাৰচাইজ লাগিব। আৰু সেই এক্সাৰচাইজটো মোৰ আজিও মনত আছে, তাই কেনেকৈ ইমান ধুনীয়াকৈ এটা লাইনত প্ৰথম মেইন লাইনটো চপ্ৰানোটো গালে, তাৰপিছত টেনৰটো গাইছে, তাৰপিছত এল্ট'টো গাইছে তাই। ইণ্টাৰেষ্টিংলি মই এইবিলাক টেকনিকেল নলেজ যি টাৰ্ম কৈ আছে আই ডোণ্ট নো এনি। মই এই দেউতাৰ পৰা লোকগীত শিকিয়ে আগবাঢ়িছোঁ, ঠিক আছে, বাট একো টাৰ্মবোৰ মই নাজানো, বাট মোৰ কাণখন আছে, দিমাগটো অলপ আছে আৰু ডিঙিটো আছে বাছ। চবতকৈ ডাঙৰ কথা যেতিয়া এই মানে ৰেকৰ্ডিং কৰি গানৰ যিটো মই এটা কেছেট লৈ পেলাই যিটো মানে মোক ইটিংকিং কৰিছিল তাক শুনাই দিছোঁ, তাৰ মুখ বন্ধ হৈ গ'ল বম্বেৰ। আমি আচলতে গানৰ কথা ওলাই আছোঁ আৰু তাতে খুব প্ৰশংসা পাই আছে কল্পনা বাই। ঠিক আছে, আমি যিহেতু বিহুৰ বতৰ, আপুনি ঘণ্টা সময়ৰ পিছত এখন বিহু মঞ্চত গৈ আচলতে কবাবলৈ সাজু হৈছে, দেখিছোৱে মই। কল্পনা বা আপোনাৰ যথেষ্ট গুণমুগ্ধ আপুনি পাইছে আৰু তাৰপিছত আপোনাৰ খুব প্ৰশংসা আপুনি পাই আছে এই মুহূৰ্তত, গতিকে ভাল লাগি আছে। মই যদি গানৰ সেই তেতিয়াৰ যদি এটা গানৰ অকণমান কলি এটা শুনি ল'ব পাৰোঁ। গানটোৰ অসমীয়া শব্দবোৰ মোৰ একদম মনত নাই, বাট মাৰিয়া কেৰে এণ্ড হিৰো বুলি কৈছে যেতিয়া কি ধৰণৰ কথা পাতি আছোঁ সেইখিনিৰ লিংকত মই অলপমান এনেই গাই শুনাব পাৰোঁ। আপোনাৰ মনত আছে যদি আপুনিও গাব। There's a healer if you look inside your heart. You don't have to be afraid of what you want. There's an answer. There's an answer. Da 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 da. And then a hero comes, da 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 da, and da 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 da. And you know you can survive. So da 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 da, da 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 do, da 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 do, da da. পাহৰিছিলোঁ। এনেকুৱা ধৰণৰ মানে ছিংগিং ষ্টাইলটো মই বুজাব চেষ্টা কৰিছোঁ, এণ্ড শব্দবোৰ একদম মনত নাই, বাট মই বিৰাট বেছি মিছ কৰোঁ আজি এই ছিংগিংটো। মই যে এতিয়া নাগাওঁ বা মই সময় নাপাওঁ, মোৰ মিনছ আপোনাৰ চেনেলৰ যোগেদি একচুৱেলি আজি ইমান এটা ডাঙৰ কাম হৈছে মোৰ কাৰণে যে মই সেই বস্তুটো আৰু এবাৰ এক্সপ্ল'ৰ কৰিব খোজোঁ। সেইবিলাক মুমেণ্ট জিওৱা মুমেণ্ট একচুৱেলি লাইফটো মানে বেলেগ মিউজিক মানে একচুৱেলি বেলেগ একো নহয়, সেই ক্ষণটো সেই সময়খিনি সেই কথাখিনি নিজৰ লাইফত তুমি জীয়ালা, সেইটোৱে বস্তু। চ' আই ৱান্ট টু ৰিলিভ দেট থিং, এণ্ড একদম মই ৰিকুৱেষ্ট কৰোঁ প্লিজ তেনেকুৱা কিবা এটা কৰক। 20 years back হ'ব, yes 96, 20 years back। মানে আচলতে এয়াই কল্পনা পাটোৱাৰী, আপোনালোকে দেখিবলৈ পাইছে গুণমুগ্ধৰ লগত তেওঁ এই মুহূৰ্তত ব্যস্ত হৈছে কিছু সময়ৰ কাৰণে, আৰু তেওঁৰ পুৰণা যিসমূহ চিনাকি আছে, চিনাকি ব্যক্তি আছে, তেওঁলোকৰ কথা পতাত ব্যস্ত হৈছে। আমি অকণমান সময়ৰ কাৰণে বিৰতি লৈছোঁ, পুনৰ কল্পনা পাটোৱাৰীৰ সৈতে আমি যাত্ৰা কৰিম সহযাত্ৰী অনুষ্ঠানৰ যোগেদি। বিহু মঞ্চত কেনেদৰে উঠাৰ আগত কি অনুশীলন কৰে কল্পনা বাই, সকলো দেখুৱাম এই অনুষ্ঠানৰ যোগেদি। চাই থাকক সহযাত্ৰী। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ সহযাত্ৰী অনুষ্ঠানলৈ, আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আমাৰ লগত আছে কল্পনা পাটোৱাৰী বাইদেউ। মই পুনৰ স্বাগতম জনাইছোঁ আপোনাক। মই একেবাৰে আপোনাৰ সৰু অৱস্থালৈ লৈ গৈছোঁ। আপোনাৰ সাংস্কৃতিক এটা মন আছিল, ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশো আছিল। আপোনাৰ যিহেতু মই জানো বহুত দৰ্শকে হয়তো নাজানিব পাৰে আপোনাৰ ঘৰ বৰপেটাতে, গতিকে সেই সৰু অৱস্থাত কিমান সৰুৰ পৰাই আপুনি গানৰ চৰ্চা কৰা আৰম্ভ কৰিছিল বাৰু? মোৰ ফাৰ্ষ্ট পাব্লিক পাৰফৰ্মেঞ্চ ৱেন আই ৱাজ 4 years old, এণ্ড 4 বছৰ পাছত মোৰ ফাৰ্ষ্ট পাব্লিক পাৰফৰ্মেঞ্চ। একচুৱেলি মোৰ দেউতা, মোৰ জেঠা, মোৰ খুৰা সকলোখিনি একচুৱেলি কোনোবাই একৰ্ডিয়ান বজায়, কোনোবাই বেহেলা ভায়লিন বজায়, এণ্ড থিয়েটাৰ আৰ্টিষ্ট আছিলে গোটেইখিনি। আৰু দেউতাইটো মানে ঘৰ বাৰী এৰি মানে নাচ বুলি কয়, তাতে গান বুলি কয়, গাঁৱত বোলে গান বুলি কয়, দেউতাই গান চাব যায় তাৰমানে। চ' মই চাগে দেউতাহঁতে কয় মই গুণগুণাইছিলোঁ সৰুতে, চ' দেউতাৰ লাগিল যে মানে তাইক আগবঢ়াই নিয়া উচিত, দেউতাৰে গোটেইখিনি। চ' যদি 4 বছৰত ফাৰ্ষ্ট পাব্লিক পাৰফৰ্মেঞ্চ হৈছে, মেবি 2.5-3 বছৰৰ পৰা আমাৰ মাত ফুটাৰ পৰাই চাগে আৰম্ভ কৰিছে, 5 ফুটাৰ পৰাই। কাৰণ আচলতে 4 বছৰ বয়সতে এইটো কেনেকৈ সম্ভৱ? মই খুব আচৰিত হৈছোঁ। 4 বছৰ বয়সতে আচলতে নিজৰ পিতৃয়ে নিজৰ সন্তানক গান গাবলৈ প্ৰফেচনেলি, তাকো প্ৰফেচনেলি নহয়, প্ৰফেচন মানে কি ৰাজহুৱা মঞ্চত মানে কি দেউতাই নিজে গাইছিলেতো। দেউতাই যেতিয়া গায়, দেউতাৰ লগত ময়ো যাওঁ যেতিয়া মোকো উঠাই দিয়ে, এটা দুটা গান সৰু সৰু মই গাই দিলোঁ, বাকী দেউতাৰে মঞ্চ সেইখন। বাট মোকো গালে,
ৰাইজে দেখা নাপায় মোক ষ্টুলত উঠাই দিয়ে, দেখা নাপায় পিছফালৰ পৰা, তো কিবা এখন টেবুলত উঠাই দিয়ে মোক থিয় কৰাৰ তাৰপিছত গোৱাই। চ' সৰু ছোৱালী কোনে গাইছে, এতিয়াও কোনোবা বেলেগ সৰু ছোৱালী আমি জানো নাচাওঁ, আমাৰ মৰম কৰে, তো তেনেকুৱা ধৰণৰ কথা। চ' আৰু ঘৰত মোৰ 3জনী ভণ্টি আছে, মা, অল মানে মই পেম্পাৰ্ড চাইল্ড আছিলোঁ, মিনছ মাতটো ভাঙিলে এইটো হ'ল সেইটো হ'ল ঘৰত। চ' সেইটো এম্বিয়েঞ্চ অফক'ৰ্ছ সৰুৰ পৰাই আছিলে ঘৰত। বুজি পাইছে। আপোনাৰ যিহেতু আপুনি সুধা কণ্ঠৰো যথেষ্ট গীত গাইছে, গতিকে অসমৰ যদি আমি এটা নাম ল'ব লগা হয়, সংগীত সূৰ্য বুলি কয়, সুধা কণ্ঠ আজি সুধা কণ্ঠবিহীন বিহু পাৰ কৰিব লগা হৈছে, অকণমান দুখ লাগি আছে নেকি বাৰু? মই যিহেতু সুধা কণ্ঠৰ কথা অকণমান টানিবলৈ বিচাৰিছোঁ, বিহু যিহেতু বহাগ আৰু সুধা কণ্ঠৰ এটা সম্বন্ধ আছে, নহয় জানো? আছে অফক'ৰ্ছ, এণ্ড মোৰ আদৰ্শ সুধা কণ্ঠ যাক কৈছে আপুনি, তেখেত প্ৰয়াত ভূপেন হাজৰিকাদেৱ, তেওঁ মোৰ কাৰণে তেওঁ পঞ্চতত্বত বিলীন হৈ গৈছে, ময়ো এদিন বিলীন হ'ম, বাট চামহাও উৰ্জা হিচাপে, এনাৰ্জি হিচাপে হি ইজ ডিপ ইনচাইড মি। মোৰ কাৰণে তেওঁ এটা থিংকিং প্ৰচেছ, এটা চিন্তা, তেওঁ এটা শৰীৰ নহয়। ইণ্টাৰেষ্টিংলি মোৰ আদৰ্শ তেওঁ হয়, বাট আজিলৈ মই তেওঁক সশৰীৰে কেতিয়াও দেখা নাই। বাট ইণ্টাৰেষ্টিং ন, হি ৱাজ ইনস্পায়াৰ্ড বাই পল ৰবচন। অ'ল্ড মেন ৰিভাৰ, দেট অ'ল্ড মেন ৰিভাৰ, তাৰ পৰাই সেই মিছিছিপি নদীখনক লৈ পল ৰবচনে লিখিলে, ভূপেন হাজৰিকাদেৱে নিজৰ ব্ৰহ্মপুত্ৰক অসমত মনত পেলালে আৰু বুঢ়ালুইত লিখিলে। মই ইনস্পায়াৰ্ড হৈছোঁ তেওঁৰ দ্বাৰা। সেইটো কিজানি মই ভোজপুৰি ৱৰ্ল্ডত গংগা স্নান কৰিবলৈ গৈ আছোঁ। এই কানেকশ্যনটো কি? মিছিছিপি, ব্ৰহ্মপুত্ৰ, গংগা, কানেকশ্যনটো কি? ইয়াত মই আই ডোণ্ট থিংক শাৰীৰিক প্ৰেজেণ্ট তেওঁ আজি আছেনে নাই, তেওঁ আছে, সেই শক্তিটো আছে। চ' তেওঁ পাৰ্থিৱ শৰীৰটোহে আমাৰ মাজত নাই, কিন্তু তেওঁ আদৰ্শ তেওঁ দি থৈ যোৱা। মোৰ কাৰণেতো তেওঁ জীৱিত কালতো মই তেওঁক লগ নাপালোঁ। চ' মোৰ কাৰণে সেইটো মেটাৰেই নকৰে যে তেওঁ তেতিয়াও আছিলে, এতিয়াও আছে। আৰু প্ৰত্যেকখন মঞ্চত মই তেওঁক লৈ গাওঁ, এইটো অকল অসমৰ মঞ্চৰ কথা নাহে। অসমৰ মঞ্চততো বেছি গোৱাৰ চবেই গায়, আই থিংক বহুতৰে আদৰ্শ তেওঁ। বাট বাহিৰত বিশেষকৈ মই চেষ্টা কৰিছোঁ যাতে যেনেকৈ অসমে ভিখাৰী ঠাকুৰ নামটো জানে, মই বহু কৈছোঁ, মিডিয়াই ছাপোৰ্ট কৰিছে। ভিখাৰী ঠাকুৰ এজন ভোজপুৰী সাহিত্যৰ এটা এনেকুৱা ডাঙৰ এটা নাম, জাষ্ট লাইক ভূপেন হাজৰিকা। তেওঁ সংগীতক দুয়োগৰাকীয়ে সংগীতক ছ'চাইটি চেঞ্জ কৰাৰ এটা টুল হিচাপে লৈছে তেওঁলোকে জাষ্ট ফৰ এণ্টাৰটেইনমেণ্ট মিউজিক কৰা নাই। চ' অসমত ভিখাৰী ঠাকুৰদেৱক জানক, আৰু ইউ পি বিহাৰত গাঁৱৰ ভিতৰত ভূপেন হাজৰিকাদেৱক নিৰীহ মানুহখিনি এইটো নাজানে, যোনখিনি পঢ়া লিখা মানুহ নহয়, বাট তেওঁলোকৰ মাজতো মোৰ আদৰ্শ ভূপেন হাজৰিকাদেৱ বুলি কৈ গংগা বেহতি হো কিও মই গাওঁ, এণ্ড বিৰাট গৌৰৱেৰে গাওঁ। চ' আই ফিল ব্লেছড, মই বিৰাট ব্লেছড ফিল কৰোঁ যে নাৰী হিচাপে মই এনেকুৱা এটা জাগাৰ, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ডৰ মিউজিকেল এম্বেচেডাৰ বুলি মোক জানে, বাট মাটিৰ লগত কোনো সম্বন্ধ নাই মোৰ, সেই মাটিৰ লগত, বাট সেই মাটিৰ পৰিচয় মই। এণ্ড ইট ইজ নট চিম্পল, মানে মই 30টা ভাষাত গাইছোঁ এতিয়ালৈ, বাট তেনেকৈ বহু আৰ্টিষ্টে গাইছে, লতাজীয়ে গাইছে, ভূপেন হাজৰিকাদেৱে নিজে গাইছে, বেংগলী গান বহুত গাইছে, ফিল্মৰ গান বহুত গাইছে। বাট এটা মালায়ালম গান মই ফিল্মৰ কাৰণে গোৱা, আৰু এটা জাগাৰ লোকসংগীতৰ শিল্পী হোৱা মানে দুটাৰ ডিফাৰেঞ্চ আছে। লোকসংগীত শিল্পী মানে আপুনি সেই ঘৰৰ, সেই মাটিৰ, সেই খেতিৰ মাত আপুনি, আৰু মই বিহাৰৰ, উত্তৰ প্ৰদেশৰ খেতিৰ মাত। চ' এইটো এটা বিৰাট ডাঙৰ এটা ৰেছপনচিবিলিটি মোৰ মূৰত, এণ্ড আই ফিল প্ৰাউড যে মই অসমীয়া হৈ পেলাই সেইটো কেৰি কৰিব চেষ্টা কৰিছোঁ। আৰু স্ত্ৰীৰ কাৰণে আৰু 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 যেনেকৈ অসমৰ সংগীত জগতৰ কথা কওঁ, এতিয়াও অসমৰ সংগীত জগত পুৰুষ প্ৰধান, বাট ছোৱালীবোৰে বহুত আৰ্টিষ্ট উঠি অহা ছোৱালীয়ে মোক থ্ৰু হোৱাটছএপ এণ্ড বহুত কণ্টেক্টত থাকে, মোক সোধে আপোনাৰ পৰা শিকিব খোজোঁ কিবা কিবি। মই কওঁ যে সংগীত অকল এতিয়া চাৰেগামা ৰিয়াজ সংগীত নহয় আজিৰ যুগত। অসমৰ সংগীত জগতত পুৰুষ প্ৰধান যদি হয়, মই এইটোৱে তেওঁলোকক এডভাইচ কৰোঁ, ছোৱালীবোৰক বিশেষকৈ, মেল ছিংগাৰৰ এটা জাষ্ট ফিমেল কাউণ্টাৰ পাৰ্ট হয়, ফিল আপ দ্য গেপ হয় গান নাগাবা, নিজৰ চিনাকি বনোৱা, আৰু তুমি কোন হয়, তুমি কি ভাবা, সেইটো কথা কোৱা, যে মই অসমৰ ছুপাৰষ্টাৰ তাৰ লগত এটা গান গালোঁ, সেইটো ক্ৰেডিট বুলি নাভাবিবা, তুমি কোন হয়। নিজে নিজৰ চিনাকি দিয়াটো কিন্তু আজিৰ তাৰিখত বেছি প্ৰয়োজন নাৰীৰ কাৰণে। কাৰণ চাওক, এটা কথা মই কওঁ, মই ফেচ কৰোঁ এইবিলাক বস্তু। মেল আৰ্টিষ্ট এজনে 20% কৰিলেই 20%ৰ সেইখিনি বস্তু পায়, সেইখিনি যিটো ক্ৰেডিটছ পাব লাগে, বাট ছোৱালীজনীয়ে কিন্তু 40% কৰিলেহে 20%ৰ পায়। এতিয়াও সমাজ পুৰুষ প্ৰধান।
চ' বহুত বহুত কষ্টত আহিছোঁ মই জানো মানে ইটছ নট এবাউট অনলি ছিংগিং এণ্ড মিউজিক ইটছ নট এবাউট অনলি মই সুৰটো কিমান লগালোঁ এতিয়া সেইটো আৰু মোক মেটাৰ নকৰে এতিয়া বহুত বহুত ধৰণৰ কথা আহে পলিটিকেল কথা আহে ছ'চাইটিৰ কথা আহে ক'ত গৈ আছোঁ গোটেই নাৰী ক'ত গৈ আছে কিজানি মই কেৰিয়াৰ অৰিয়েণ্টেড বেছি হোৱাৰ কাৰণে মই মোৰ ঘৰত যে মোৰ 2টা বাচ্চাক এৰি থৈ আহিছোঁ মাতৃগৰাকী হাৰিব নালাগে কিন্তু কল্পনা পাটোৱাৰী গায়িকা হিচাপে আগলৈ গৈ আছে বাট মাতৃত্বৰ ত্যাগৰ বিনিময়ত যদি হৈছে তাত কিন্তু নাৰীগৰাকী হাৰি গ'ল চ' বহুত কথা আছে এনেকুৱা ধৰণৰ গতিকে আজি মাদাৰ্ছ ডে' চ' এইখিনি কথা কৈ ভালো লাগিছে এণ্ড অফক'ৰ্ছ ইটছ এ বিগ ৰেছপনচিবিলিটি বুজি পাইছোঁ আপুনি আচলতে খুব এটা আজি গুৰুত্বপূৰ্ণ কথা কৈছে যিহেতু মাতৃ দিৱস আৰু তাৰ লগত আপুনি সংগতি ৰাখি এটা কথা কৈছে যে নাৰীয়ে কেতিয়াও বেলেগৰ লগত শাৰী পুৰাব নালাগে আচলতে কাৰোবাৰ ষ্টাৰৰ লগত গাইছোঁ বুলি সেইটো কেতিয়াও তেওঁ চিনাকি হ'ব নালাগে নিজৰ চিনাকি নহ'লে মই আপোনাৰ এটা কথা জানি লওঁ বিহু মঞ্চত বিভিন্ন খুব আমি চিৰিয়াছ কথা পাতি আছোঁ আচলতে আপুনি খন্তেক সময়ৰ পিছতে বিহু মঞ্চত উঠিবলৈ যাব গতিকে আপোনাক ইমান চিৰিয়াছ কৰিব নিদিওঁ অলপ কেজুৱেলি কথা পাতিব বিচাৰিছোঁ এটা কথা জানি লওঁ আপুনি বিভিন্ন বিহু মঞ্চত গীত গাই দৰ্শকৰ বহুত সমাদৰ লাভ কৰে কেনেকুৱা লাগে ভাল লাগেনে সেই সময়ত দৰ্শকে যেতিয়া আপুনি গান গাই থাকে দৰ্শকে বিৰাট ধুনীয়াকৈ শুনি থাকে বা আৰু ৰিকুৱেষ্ট আহি থাকে যে অমুকটো গাওক তমুকটো গাওক এতিয়া মই দেখিছোঁ আপুনি ইয়াত থাকোঁতেও যথেষ্ট ৰিকুৱেষ্ট কৰি গৈছে যে বাইদেউ আপুনি এইটো গান গাব দেই মোক খুব ভাল লাগে কমিটি মানুহে কয় যে এইটো গান গাব দেই মোক খুব ভাল লাগে আমিও কওঁ ইনফেক্ট আমিও কওঁ যে আপুনি অমুক গানটো গাবচোন খুব ভাল লাগে আমাৰ গতিকে সেই সকলো দৰ্শকক সমানে আচলতে ৰাখিব পৰাটো সকলোৰে অনুৰোধ ৰক্ষা কৰিব পৰাটো সম্ভৱ জানো মই চেষ্টা কৰোঁ সদায় এণ্ড মই একচুৱেলি মঞ্চত যেতিয়া যাওঁ যে মোৰ কি গাব মন গৈছে মই এনজয় কৰোঁ মঞ্চখনক মই সেইটো আৰ্টিষ্ট নহয় একচুৱেলি সেইগৰাকী আৰ্টিষ্ট নহয় মোৰ কি ভাল লাগে সেইটো মই মোৰ বেডৰুমত শুনিম নিজে গাই চাম বাট মঞ্চত যেতিয়া যাওঁ ফাৰ্ষ্ট মই মন কৰোঁ এই কমিটি মেম্বাৰ্ছখনে যে মোক মাতিছে কমিটি মেম্বাৰ্ছ আৰু ৰাইজ মোৰ কাৰণে পৃথক নহয় জাষ্ট লাইক অসম চৰকাৰ গোটেই অসমৰ ৰাইজখিনিয়েতো চৰকাৰখনক আগুৱাই নিছে ন চ' তেনেকৈ কমিটি মেম্বাৰ্ছখিনিও সেই জাগাৰ ৰাইজ প্ৰতিনিধিত্ব কৰে চ' তেওঁলোকে বহুত কষ্ট কৰে এণ্ড জাষ্ট নাও লগ ধৰিব আহিছিলে কোনোবা মানুহজনক চকু দুটা দেখিয়ে কেনেকুৱা ভাগৰুৱা তেওঁ চ' তেওঁলোকে কি বিচাৰে সেইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট তাৰপিছত সকলোখিনিয়ে কোনোবা এজন আহি পেলাই ক'ব মোৰ মঞ্চত বেছিভাগ অসমত কি হয় ভোজপুৰী বাইদেউ বিহু বাইদেউ ভোজপুৰী বেছি হৈছে নেকি বিহু গাওক অসমীয়া গাওক এইবিলাক বস্তু বিৰাট ইণ্টাৰেষ্টিং বস্তু হৈ থাকে মোৰ হাঁহিও উঠে কেতিয়াবা এইবিলাক বস্তু বাট কি ভালো লাগে সেইটো কাৰণে কেতিয়াবা গ'লে এনেকুৱা ইণ্টাৰেষ্টিং কিবা ঘটনা আছে নেকি যে যিটো কৈ ভাল পাবা এটা যদি দৰ্শকৰ কাৰণে যদি এটা আপুনি কৈ দিয়ে ইণ্টাৰেষ্টিং তেনেকুৱা কিবা আমোদজনক ঘটনা এটা এই ঘটনা সেনেকৈ বহুত থাকে বাট ডিফাৰেঞ্চ এইটো অসম আৰু মই উত্তৰ প্ৰদেশ বিহাৰৰ কথা কওঁ মই উত্তৰ প্ৰদেশ বিহাৰত 2.5-3 লাখ অডিয়েঞ্চৰ সন্মুখতো গাইছোঁ 2.5 লাখ য'ত দূৰলৈ খালী মূৰৰ চুলিখিনি খালি দূৰলৈ দেখাই নাপায় তাৰমানে লাখ মানুহ আৰু কেতিয়াবা সন্মুখত ইয়াতে যেতিয়া 5,000 মানুহ হ'লেও মানুহবিলাকে কয় যে আজি বহুত ভিৰ হৈছে তেতিয়া মোৰ মানে তাৰে 2.5 লাখ মানুহো দেখিছোঁ মই এণ্ড বেলেগ একো নাই এনেকুৱা ঘটনা এবাৰ কি হৈছিলে মৌ বোলা জেগা উত্তৰ প্ৰদেশৰ বেচেৰা এজন দুখীয়া ল'ৰা এজন পুলিচৰ মাৰ ধৰ খাই মোক লগ ধৰিব আহিছে মাৰ খাইছে পুলিচে আহিব দিয়া নাই বাট মাৰ চাৰ খায়ো আহি পেলাই মোক ভৰিত ধৰিছে বেচেৰা চেণ্ডেল নাই মোৰ দেখি পেলাই কেনেকুৱা লাগিছে বাট চামহাও ন আপুনি কিমান শক্তিশালী নাৰী হিচাপে আকৌ মই ছিৰিয়াছ কথা লৈ আহিম মিনছ এইবোৰ ইম'চনেল কথা ত' সেইকাৰণে মোৰ ওলাইছে ধনী মানুহখিনিক সন্তুষ্ট কৰা আৰু দুখীয়া মানুহখিনিক সন্তুষ্ট কৰাৰ মই ডিফাৰেঞ্চ পাওঁ কিছুমান মিনছ যোনটো মজদুৰে ডেইলি 50 টকা ইনকাম কৰে এতিয়াতো কেছেট নাই বাট তেতিয়া কেছেট মই যেতিয়া গাইছিলোঁ 2003-04 সি নিজৰ 50 টকাৰ ডেইলি ইনকাম কৰে তাৰ পৰা 30 টকা দি কেছেটটো আপোনাৰ কিনে সেইটো বহুত ডাঙৰ কথা ডেট মিনছ আপুনি যেনেকৈ ভূপেন হাজৰিকাদেৱে মোক উৰ্জা দিছে কন্দুৱাইছে কেতিয়াবা ভূপেন হাজৰিকাদেৱৰ গানে মোৰ দেউতাৰ কথা মনত পেলাই দিছে কেতিয়াবা বম্বেত যেতিয়া থাকোঁ চ' চামহাও ইমান ডিপ ৰিলেশ্যন তাৰমানে শ্ৰোতাৰ লগত আৰ্টিষ্টৰ চ' সি শক্তি দিয়ে কাৰণ অপজিটো বহুত পাইছোঁ মোৰ ইমান সহজ নহয় এই যাত্ৰা বহু সময়ত উত্তৰ প্ৰদেশ বিহাৰত এবাৰ এনেকুৱাও হৈছে মোৰ পুতলিকাও জ্বলাইছে জাতীয়তাবাদ বোলা বস্তুটো থাকে তাত ৰাইজে আপোনাক খুব ভাল পায় নাজানে তেওঁ আপুনি অসমৰ নে বিহাৰৰ বাট কিছুমান এনেকুৱা থাকে যে আৰে বাহিৰৰ ছোৱালী এগৰাকী আহি আমাৰ ইয়াতো হয় ন যে লোকেলখিনিহে চাকৰিটো পাব লাগে এইবিলাক কথাটো ময়ো কওঁ
যে ইয়াতে যদি কাৰখানা এটা স্থাপন হয় ইয়াৰ মানুহখিনিয়ে চাকৰি পাব লাগে বাহিৰৰ পৰা কিয় আহিব চ' সেইটো থাকিবই তো সেইটো মই সংসৰ্গ কৰি আহিছোঁ বহুবাৰ চ' বাট ইন এ ৱে এনেকুৱা যেতিয়া ঘটনাবোৰ হয় বা মই আমগুৰিৰ কথা কওঁ জাষ্ট 10 দিন আগত অসমৰ মজিয়াত মোক ভৰিত ধৰি আশীৰ্বাদ লোৱা মই সেইটো মোৰ কাৰণে আৰু বেছি ডাঙৰ কথা মই এনেকুৱা যুৱক পাইছোঁ আমগুৰিত যে মোক আহি পেলাই ভৰি চুইছে আশীৰ্বাদ লৈছে এণ্ড সংস্কৃতিৰ কথা কৈছে লোক পৰম্পৰাৰ কথা কৈছে চ' আই এম ভেৰি হেপ্পী মানে অসমৰ মৰম আৰু বিহাৰ উত্তৰ প্ৰদেশৰ মৰম সমানেই হয়নে মৰমটো মৰম হয় মানে আপুনি সমানে সঁহাৰিটো সমানেই পায় এট দ্য এণ্ড অফক'ৰ্ছ মোৰ এইটো কৰিব মন আছিলে ন যে মানে মোক ফাৰ্ষ্ট একচুৱেলি নিউজ লাইফত ছায়ামণিৰ কথা ক'ব লাগিব ছায়ামণি ভূঞাই মোক একচুৱেলি ফাৰ্ষ্ট ৰাইজৰ কাঠগড়া নামৰ তেওঁৰ এটা শ্ব' আছিলে এণ্ড আজি 4 বছৰ 5 বছৰ আগতে মই শ্ব'টোত যাওঁতে মোক ক'লে যে আপোনাৰ প্ৰতি অভিযোগ এটলিষ্ট বাণিজ্যিক দিশটোৰ কথা ভাবি হ'লেও বিহুৰ সময়ত অসমীয়া মন জয় কৰিবলৈ অসমলৈ মানুহ ঘূৰি আহে আৰ্টিষ্টখিনি আপুনি সেইখিনিও নকৰে চ' চামহাও যদিও সেইটো এটা শ্ব' আছিলে প্ৰশ্নটো মোৰ কাৰণে বিৰাট ছিৰিয়াছ আছিলে এণ্ড মই গিল্টি ফিল কৰিছিলোঁ সঁচাকৈ যে 15 বছৰ মই উত্তৰ প্ৰদেশ বিহাৰত সময় দিলোঁ আৰু এইটো মোৰ টাইম হৈছে যে মানে মই য'ৰ পৰা দোতৰাৰ লগত যদি দেউতাৰ চাইকেলত বহি গান গাব গৈছিলোঁ সেইটো যেন আকৌ এটা ঘূৰি অহাৰ সময় হৈছে তো তাৰপিছত মই ভাবিলোঁ মই কাম আৰম্ভ কৰিম আৰু তাৰপিছত ফাৰ্ষ্ট কাম আছিলে দ্য ছেক্ৰেট স্ক্ৰিপ্টছ অফ মণিকুট কীৰ্তন ঘোষা আৰু নাম ঘোষাক লৈ প্ৰজেক্ট আৰম্ভ কৰোঁ এটাৰ পিছত এটাকে মই এতিয়া কৰি গৈ আছোঁ এণ্ড আই এম মিনছ এতিয়া আপুনি যিমান যি হ'লেও বাহিৰত যিমানে যি নকৰক নিজৰ জেগাত ঘূৰি অহা মানে নিজৰ কাম সেইটো থাকেইবই ন আল্টিমেটলি মই এই পৃথিৱীখনত মই অসমত জন্মগ্ৰহণ কৰিছোঁ বৰপেটা ৰোডত মোৰ জন্মগ্ৰহণ মই অসমীয়া চ' সেই বস্তুটো থাকেই অফক'ৰ্ছ থাকিব খান পান সেই সাজ পোছাক এইবিলাক চাইল্ডহুড মেমৰিজ কেনেকৈ যাব এইবোৰ যাব নোৱাৰে ন চ' অফক'ৰ্ছ মই ইয়াত কাম কৰি বেছি হেপ্পী বাট জন্মস্থান আৰু মোৰ যেনেকৈ জন্মভূমি আৰু কৰ্মভূমি দুখন বেলেগ হৈছে তথাপিতো যিহেতু বৰগীতৰ কথা অকণমান মই সুধিব বিচাৰিছোঁ আপুনি বৰগীতৰো হয়তো অকণমান চৰ্চা কৰে মই যিমান দূৰ জানো যদি মোৰ ভুল হোৱা নাই বৰগীতৰ চৰ্চাটো কেনেদৰে আৰম্ভ হৈছিল অকণমান যদি মোক কৈ দিয়ে দৰ্শকসকলৰ কাৰণে সকলোৱে ঘৰে ঘৰে একচুৱেলি আমাৰ ইয়াতে বৈষ্ণৱ সংস্কৃতিটো বিৰাট বেছি ষ্ট্ৰং গুৰু মহাপুৰুষ দুজনাই ভক্তি আন্দোলন একচুৱেলি চ' বৰগীত সৰুতেতো মই কটনৰ বেষ্ট ছিংগাৰ আছিলোঁ একচুৱেলি এণ্ড বেষ্ট ছিংগাৰ হ'বৰ কাৰণে আপুনি জ্যোতি সংগীত ৰাভা সংগীত আধুনিক গীতৰ লগত লোকগীত ইণ্ডিয়ান ক্লাছিকেল মিউজিক চ' বৰগীতো গাইছোঁ চ' মাৰ পৰা শিকিছোঁ বৰগীতবোৰ মাৰ পৰা শিকা আৰু আমাৰ হেঙেৰাবাৰীত মধুবনত নামঘৰ এটা আছে সেই নামঘৰটো এটা শিক্ষাৰ কেন্দ্ৰ বুলিয়ে ক'ব পাৰি এণ্ড ইনফেক্ট আজিও মই গাম বৰগীতেৰে ষ্টাৰ্ট কৰিম আজি কোনটো বৰগীতেৰে ষ্টাৰ্ট কৰিব মই কিবা মিক্স কৰি গাম বহুখিনি ফাৰ্ষ্ট মই আজি একচুৱেলি প্লেন কৰিছোঁ পিচ অফ 5 এলিমেণ্টছ বুলি পঞ্চতত্বৰ সামঞ্জস্যৰ ওপৰত এটা ইংলিছ এটা ট্ৰেক আছে সেইটো ট্ৰেকৰ পৰা গাই আহি মই দামো সুদাম ডাকে তেজৰে কমলাপতি অলপ দুফাবি কিমান গাম তাৰপিছত প্ৰাৰ্থনা গাম মুক্তিত নিস্পৃহ যিটো আৰু তাৰপৰা আগুৱাই যাম ভূপেন হাজৰিকাদেৱ ইনফেক্ট চালাম বুলি নবীজী ইছলাম ধৰ্মৰ প্ৰৱৰ্তক আমাৰ আজান পীৰ অসমত নবীজী হুজুৰ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম তেখেতক মই গোটেইখিনিয়ে মই ধৰি লৈ যাব চেষ্টা কৰোঁ এণ্ড ইনফেক্ট আই ফিল চামহাউ অনেকতা মে একতা বুলি যে কয় কি বুলি কয় ইউনিটি ইন ডাইভাৰ্চিটি যোনটো আমাৰ ভাৰতবৰ্ষক লৈ কোৱা হয় ইন মাই পাৰ্চনেল লাইফ অলছ' এণ্ড ইন মাই প্ৰফেচনেল লাইফ অলছ' সেই কথাটোক কল্পনা পাটোৱাৰীয়ে কিন্তু জীয়াই ত্ৰিশটা ভাষাত মই গাওঁ অসমৰ হয় কিন্তু মই ভোজপুৰীৰ সংগীতৰ পৰিচয় এইটোতো এটা ইণ্টিগ্ৰেশ্যন ন এইটো এটা হাৰ্মনি আৰু তাৰপিছত পাৰ্চনেল লাইফ আই এম মেৰিড টু পাৰভেজ খান ইছলাম ধৰ্ম চ' গোটেইখিনি বস্তু যেতিয়া মোৰ লাইফত মই পাওঁ ন মই ভাবোঁ যে মই বহুত ৰিচিভ কৰিব আজি মই চাওঁ তাৰমানে নিজকে আজি মই ৰিয়েলাইজ কৰোঁ যে আৰু পৃথিৱীখনত ইমান হেট্ৰেড চিৰিয়াত কেমিকেল বম্বিংছবোৰ দেখিছা ন কি হৈ আছে গোটেই পৃথিৱীখনত বাট তাৰ মাজত যেতিয়া মই নিজক এইবোৰত এনেকৈ দেখোঁ মই মোৰ লাগে যে এনেকুৱা মোৰ নিচিনা মানুহ আৰু পৃথিৱীখনত দৰকাৰ একচুৱেলি আৰু প্ৰেমেই চব প্ৰেম বিলোৱা দৰকাৰ বাইদেউ অসমীয়া গান দুটা বেছিকৈ গাওক ভোজপুৰীটো কম গাওক ন আপুনি ইয়াতে সেনেকুৱা কৰিম বেংগলোৰত কি হ'ল অসমীয়া ল'ৰাবিলাকক যে মাৰি দিয়া গ'ল এনেইতো মাৰা নাই ক'ৰবাত বেলেগ এটা জেগাত কাৰোবাক তোমালোকে মাৰিছা ইয়াতে
তো তাৰ ৰিজাল্টটো তাত দেখা গৈছে চ' এইবিলাক ভাবি চিন্তি এণ্ড নিউজ টেলিভিশ্যনৰ চেনেল আপোনালোকৰ বহুত ইম্পৰ্টেঞ্চ আছে কথা এটা যেনেকৈ কেইদিনমান আগতে এনেকুৱা ঘটনা হৈছিল অসমৰ এগৰাকী গায়িকাক লৈ জিহাদ কিবা কি কি দিয়া বুলি ক'লে মুছলিম মৌলবীসকলে বাট নেশ্যনেল নিউজতো এইবোৰ কথা আহি গ'ল ফ্ৰম এভৰিবডি লাইক ৰিছপনচিবল ফটৱা জাৰি কৰা বুলি ক'লে বাট সেইটো নাছিলেই কথাটো চেনেলৰ জৰিয়তে তুমি কোৱাৰ আগতে অৰিজিনেল কাগজখন তুমি বিচৰা দৰকাৰ যে সঁচাকৈ তাত কি লিখা আছে তছলিমা নাছৰিন পৰ্যন্ত কমেণ্ট দি দিলে নেশ্যনেল নিউজে তাৰপিছত মাফি খুজিছে চ' জুই জ্বলিবলৈ হিন্দু মুছলিমৰ মাজত কাজিয়া লাগিবলৈ 1 ছেকেণ্ড লাগিব ন সেই ভুল কথাটো যদি যোৱা যায় চ' ৰিছপনচিবিলিটি কথা কোৱাৰ আগতে 10 বাৰ ভাবিব লাগিব এইবোৰ বিৰাট ৰিছপনচিবিলিটি আছে চ' আই থিংক তাৰ অপজিট মই কি কৰিব পাৰোঁ মই মুক্তিত নিষ্পৃহ গাম আৰু মই জিকিৰো গাম চ' সেইখিনি মই কৰিব পাৰোঁ এজ এন আৰ্টিষ্ট আচলতে এয়াই হয়তো কল্পনা পাটোৱাৰী আচলতে যথেষ্ট তত্ত্বগধুৰ কথা এই মুহূৰ্তত কল্পনা বাই কৈ আছে আৰু মোৰ খুব ভাল লাগি আছে কল্পনা বাই আপোনাক এনেকৈ খুব ওচৰৰ পৰা পাইছোঁ আৰু তাতকৈ ডাঙৰ কথা আপুনি যিখিনি কথা কৈছে সেই কথাখিনি আমাৰ দৰ্শকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কথা মই বেছি চিৰিয়াছ কথা নাপাতোঁ কাৰণ বিহু মঞ্চত গৈ আপুনি আকৌ অৰিজিনেল ভিতৰত মই যি মানুহগৰাকী হয় সেইটোৰ পৰা কেনেকৈ পলাবা নাচি বাগিটো থাকোৱে মোৰো ভাল লাগে এতিয়া আমি কিমান ডিছকাশ্যন কৰিলোঁ যে আই ইউ টেল মি লা 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 ইজ ডাইনা কিং মই এইবোৰ গাব খোজোঁ মাৰাই কেৰে আকৌ গাব খোজোঁ এণ্ড ফুলৰ বিনা চাটনি মই আজিও গাম চাটনি চং ফূৰ্তি কৰিম নাচিম সেইটোতো কৰিমেই তাতে গৈ পেলাই বাট ৰিছপনচিবিলিটিৰ কথাখিনি কোৱাটো বিৰাট ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই যেনে মই বহুত যেনেকৈ চেনেলৰ জৰিয়তে 10 গৰাকী ছোৱালীয়ে মোৰ লগত কথা পাতে ইন হোৱাটছএপ বাট চেনেলৰ জৰিয়তে বহু ছোৱালীৰ মাজত মই যাব পাৰোঁ বহুত মহিলা সমাজৰ মাজত যাব পাৰোঁ এণ্ড মই সেইটো বিৰাট ইম্পৰ্টেণ্ট বুলি ভাবোঁ বিশেষকৈ আমাৰ মানে নাৰীসকলৰ মাজত কথাখিনি কোৱাটো চ' সেইকাৰণে মই এইটো চান্সতে কথাবোৰ কৈছোঁ খুব ভাল কথা কৈ আছে আপুনি আৰু দৰ্শকে গম পাইছে যে কল্পনা পাটোৱাৰী প্ৰকৃতপক্ষত কেনেকুৱা কল্পনা পাটোৱাৰীয়ে কিমান ৰেছপনচিবিলিটি লৈ কাম কৰে কিমান দায়িত্ব সহকাৰে কাম কৰে সেই কথাটো ইতিমধ্যে দৰ্শকসকলে আপোনাৰ কথাৰ পৰা অনুধাৱন কৰিব পাৰিছে মই যথেষ্ট কথা পাতি আছোঁ দৰ্শকে চাই আছে বুলিব ই কথা পাতিবলৈ লাগি গ'ল বুলি মোৰ এটা ব্লেম হয়তো মোলৈ আহিব পাৰে মই অকণমান যদি বৰগীতৰ 2টা লাইন যদি মই শুনি ল'ব পাৰোঁ বৰগীতৰ 2টা লাইন ইয়াত জোৰকৈ চিঞৰি গাম জানো আপুনি যিটো কমফৰ্ট ফিল কৰে নাই কিন্তু বাট খুলি নাগালে ভাল নালাগিব ন ঠিক আছে আমি বৰগীতটো আপোনাৰ যি কক্ষ আছে তাতে কাম ঠিক আছে এয়াই হয়তো কল্পনা পাটোৱাৰী আপোনালোকে ইতিমধ্যে গম পাইছে সাজু হৈছে কল্পনা পাটোৱাৰী তেওঁ কিছু সময় পিছতে বিহু মঞ্চত উঠিব গতিকে এই মুহূৰ্তত আমি কল্পনা পাটোৱাৰী যি হোটেলৰ কক্ষত আছে তালৈ আহিছোঁ আৰু খন্তেক সময়ৰ পিছতে আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম আমি কল্পনা আপুনি যদি এইফালে বহে মোৰ কাৰণে সুবিধা হয় মানে যে বৰগীতৰ ওপৰত বহুত মই জানো সাধাৰণ এনেকুৱা নহয় বা লোকগীতো বহুত জানো মই গোটেইখিনি গাওঁ বাট চব বস্তু অলপ অলপ জানো এণ্ড আজি যোনটো গাম মই এইটো তেজৰা কমলাপতি সকলোৱে জানে কৃষ্ণ শুই আছে আৰু মা যশোদা মায়ে শুই থকা বাচ্ছাটোক যেতিয়া তুমি এইটো বুজি নাপাবা এতিয়া তুমি সৰু ল'ৰা বাট তোমাৰ মায়েও চাগে তোমাৰ কাৰণে সেইটোৱে অনুভৱ কৰে তোমালোক যেতিয়া শুই থাকা ন মাকগৰাকীয়ে তোমাক চাই থাকে বহু সময় তুমি গম নোপোৱা সেই বস্তুখিনি ইমান ধুনীয়াকৈ লিখিছে মহাপুৰুষজনে মাধৱদেৱ তেওঁ কি দাম সুদাম ডাকে তেৰি লৈ আনাম মানে বাচ্ছাটোক উঠিব গৈছে উঠা এতিয়া ৰাতিপুৱা হৈছে দাম সুদামে ডাকে তেৰি আখিল বল ৰাম নন্দ গেল বাথানে গোৱাল গেল ভিসা রিতে লাগে উঠরে গো
কিমান সুন্দৰ আচলতে কি ক'ম মই কল্পনা বা ইমান ভাল লাগিছে কথাবোৰ ইমান ধুনীয়া আচলতে তাত কিমান ধুনীয়াকৈ কোৱা আছে লিখিছে আৰু মানে বেলেগ একো নাই ভাষাটো বুজি পোৱা নোপোৱা আজি এইটো এটা কথা ব্ৰজাৱলী যেনেকৈ সংস্কৃত ভাষাটোক গুৰুত্ব দিছে চৰকাৰে কেন্দ্ৰ চৰকাৰে আৰু স্কুলৰ চিলেবাছত সংস্কৃত ভাষাটো আহিব বা আহিছে চাগে এতিয়ালৈ আই ডোণ্ট নো এপ্লাই হৈছে নে নাই বাট তাৰ লগে আই থিংক ৰাজ্য চৰকাৰো আই থিংক মোৰ ৰেছপনচিবিলিটি আছে ব্ৰজাৱলী ভাষাটো যাতে স্কুলত আমি এনেই তেতিয়া পঢ়িছিলোঁ এটা দুটা বৰগীত তেনেকৈ বাট প্ৰপাৰ ব্ৰজাৱলী পেপাৰখনো থকাটো মই জৰুৰী বুলি ভাবোঁ নহ'লে লাহে লাহে বস্তুবোৰ হেৰাই যাব ন কাৰণ যেতিয়া মই ব্ৰহ্মা আদি কৰি গাওঁ মই নিজেই বুজি নাপাওঁ মই মোৰ মাক ফোন কৰি সুধিছোঁ ইয়াৰ মানেটো কি ইয়াৰ মতলব কি ইয়াৰ মানে কি চ' ময়ে বুজি পোৱা নাই তো মোৰ পিছৰখিনিয়েতো একদমেই বুজি নাপাব চ' ব্ৰজাৱলী ভাষাটোক যাতে চিলেবাছত আহে সেইটো এটা ইম্পৰ্টেণ্ট কথা খুব এটা ভাল কথা কৈছে কল্পনা বাইদেৱে যে এটা কথা প্ৰকৃতপক্ষত গুৰুত্ব সহকাৰে লোৱা ভাল আমাৰ সেয়া ৰাজ্য চৰকাৰে হওক কেন্দ্ৰীয় চৰকাৰে হওক যে আমাৰ যিসমূহ থলুৱা গীত মাত আছে যিসমূহ আমাৰ প্ৰকৃতপক্ষত ছাত্ৰ ছাত্ৰীসকলে শিকিব লগা আছে সেয়া শিকোৱাৰ দায়িত্ব হয়তো চৰকাৰখনে বহন কৰা উচিত কল্পনা বা মই বিশেষ সময় আপোনাৰ পৰা নলওঁ আপুনি বিহু মঞ্চলৈ যাবৰ কাৰণে ইতিমধ্যে সাজু হৈছে খন্তেক সময়ৰ পিছতে তাত গৈ আপুনি উঠিবগৈ মই বিহুৰ কথা ওলাই আছে মই অথনিও আপোনাৰ লগত কথা পাতিছিলোঁ খুব ভাল বিহু আপোনাৰ এটা ভিডিঅ' হৈছে মই সেই ভিডিঅ'টো চাইছোঁ তাৰ অকণমান মই শুনি ল'ব পাৰোঁ নেকি যদি একদম যদি একো অসুবিধা নহয় এণ্ড ইণ্টাৰেষ্টিংলি মই বিচাৰোঁ এইবিলাক প্ৰজেক্টৰ কথা যে সুধি আছে জিমো ছায়া প্ৰজেক্টটোৰ নাম এণ্ড জিমো ছায়া ইজ আ দেউৰী ৱৰ্ড জিমো ছায়া মানে দেউৰীত ছান গড এণ্ড মুন গডৰ ল'ৰা ছোৱালী আৰু তাত সোণোৱাল বিহু এটা আছে দেউৰী বিহু আছে মৰাণসকলৰ বিহু আছে এণ্ড সোণোৱালসকলৰ বিহু মই গাম আজি গাম তো কোনটো গাওঁ আপুনি অথনি অলপ দিয়া সময় আগতে মই যিটো ভিডিঅ' চালোঁ সেই ভিডিঅ'টো সম্পৰ্কে যদি হে আই ঐ দেহি ঐ হে আই ঐ দেহি ঐ মৰি নগ'লোং কিয় হয়নে এই সৰু সাফলো ঐ সাফলো সৰু চৰেনো ক'লা গৰু এই সৰু চৰেনো ক'লা গৰু এই সৰু নলৰে ঐ গজালি খায়ে সৰু বাৰীত চৰে ডমৰা গৰু সৰু জৰি চলি য'তে মৰ ততে দিম হেৰ য'তে মৰ ততে দিম খৰি কিমান সুন্দৰ আচলতে এনেকুৱা ধৰণৰ গীত শুনি থাকিবলৈ মন যায় আৰু সেইটো কাৰণে হয়তো কল্পনা বাক বাৰে বাৰে ৰিকুৱেষ্ট আহিব কল্পনা বা এইটো গাওক কল্পনা বা সেইটো গাওক আজি তোমালোকে নাচিবা মই মাতিম তোমালোকক ঠিক আছে নিশ্চয় কিয় নানাছে আপুনি যদি গান গায় আমিয়ে নহয় সকলোৱে নাচিবলৈ বাধ্য হ'ব আৰু সেইটো ইতিমধ্যে প্ৰমাণ হৈছে গতিকে কল্পনা বা আৰু এটা কথা মই সুধিলোঁ আপুনি বৰ্তমান হয়তো কেইবাটাও প্ৰজেক্টত কাম কৰি আছে মই যিমান দূৰ জানো যদি মোৰ ভুল হোৱা নাই আপুনি বিহাৰৰ এটা প্ৰজেক্টত কাম কৰি আছে নহয় জানো বিহাৰৰ দুটা প্ৰজেক্ট মই নিজৰ ফালৰ পৰা এতিয়া কৰিছোঁ এটাটো ৰিচেণ্ট বুলিবলৈ প্ৰজেক্টটো কেইবাটাও আছে বাট নাও এইটো এটা লেগেচি অফ ভিখাৰী ঠাকুৰ যেনেকৈ মই ক'লোঁ বাহিৰত যে ভিখাৰী ঠাকুৰ এটা জাষ্ট লাইক ভূপেন হাজৰিকাদেৱ তো তেখেতৰ কামখিনিও মানে আৰ্কাইভ কৰা হোৱা নাছিলে ইমান বছৰে আই ডোণ্ট ন' তেওঁ তাৰ আৰ্টিষ্টবোৰে কিয় ভবা নাই এণ্ড তাত কাষ্ট ছিষ্টেমটো বিৰাট ষ্ট্ৰং মিনছ মই যেতিয়া ভোজপুৰী ছিংগাৰ মানে ভোজপুৰী হেৰি লৈ আহিছোঁ ফাৰ্ষ্ট টাইম মোৰ সন্মুখত প্ৰশ্ন হৈছে पंडित जी है क्या आप क्या है मैं क्या हूँ मुझे पता नहीं है मैं क्या हूँ आसाम में इसकी ज़रूरत कभी नहीं पड़ी कि मैं क्या हूँ मैं माँ खुरीছোঁ মা আমি কি মানে সেই বস্তুটো আমাৰ ইয়াত খুব কম এণ্ড কিমান পজিটিভ ভাল কথা বাট সেইটো তাতে আছে কাষ্ট ছিষ্টেম আৰু মানে হিন্দুইজিমৰ এই কাষ্ট ছিষ্টেমটো এটা অভিশাপ এণ্ড তো ভিখাৰী ঠাকুৰ একচুৱেলি নাই জাতিৰ তলৰ জাতিৰ মে বি সেইকাৰণে তেওঁক টাচ কৰা নাই ডাঙৰ পণ্ডিত আৰ্টিষ্টসকলে বাট মোৰ লাগিল যে তেওঁৰ কামখিনি আৰ্কাইভ কৰাটো জৰুৰী চ' দ্য লেগেচি অফ ভিখাৰী ঠাকুৰ কৰোঁতে মোৰ 4 বছৰ লাগিছে কাৰণ ভাষাটো মোৰ নহয়তো ত' তাক ৰিচাৰ্চ কৰিব লাগিছোঁ ত' দেন তেওঁৰ এই নেক্সট প্ৰজেক্টটো মই দ্য লেগেচি অফ ভিখাৰী ঠাকুৰ পাৰ্ট 2 গংগা স্নান মানে গংগা স্নানৰ মহত্বটো কি যে গোটেই ভাৰতবৰ্ষৰ কাৰণে ত' তাৰ ওপৰত সেইটো প্ৰজেক্ট চলি আছে এণ্ড লুই বেংকছ হি ইজ দ্য ফাদাৰ অফ জেজ মিউজিক অফ ইণ্ডিয়া এণ্ড মিলে সুৰ মেৰা তোমাৰা শুনিছিলা চাগে সৰুতে মিলে সুৰ মেৰা তুম লুই বেংকছ তেওঁ চ' মোৰ সপোন আছিলে যে নাই জাতি সৰু জাতিৰ ভিখাৰী ঠাকুৰ মই জেজ মিউজিকৰ লুই বেংকছক লগত লৈ যাম কিয় হ'ব নোৱাৰে চ' লুই বেংকছ তেওঁৰ ওচৰত গৈছোঁ মই তেওঁক ৰিকুৱেষ্ট কৰিছোঁ তেখেত মান্তি হৈছে তেখেতে সংগীতবদ্ধ কৰিছে উইথ হিজ ইউনিক ষ্টাইল এণ্ড গংগা এটা এন্থেমৰ নিচিনা আমি কৰি আছোঁ এইটো এটা কাম ছেকেণ্ড এটা ইণ্টাৰেষ্টিং প্ৰজেক্ট কৰিলোঁ মই চম্পাৰণ সত্যাগ্ৰহ যে বিহাৰৰ চম্পাৰণ বুলি জেগাটো আছে য'ৰ পৰা মহাত্মা গান্ধী দেৱে একচুৱেলি
আমাৰ যোনটো আমি যে 15 আগষ্টত ইণ্ডিপেণ্ডেন্স ডে আমি চেলিব্ৰেট কৰোঁ, গোটেই আন্দোলনটো একচুৱেলি চম্পাৰণৰ বিহাৰৰ পৰা ষ্টাৰ্ট হয়। এইটো কথা মোৰ কাৰণে বিৰাট ইণ্টাৰেষ্টিং এণ্ড এজ এ ভোজপুৰী ছিংগাৰ মোৰ ৰেছপনচিবিলিটি তোমালোকক জনোৱাটো, পৃথিৱীক জনোৱাটো। চ' চম্পাৰণৰ ভিতৰলৈ মই গৈছোঁ আৰু ভিটি হাৰৱা বুলি জেগা এটুকুৰা আছে, তাত আশ্ৰম আছে। মহাত্মা গান্ধী তাত আহিছিলে 1917 এণ্ড দিছ ইজ 2017 100 year celebration. চ' নৰেন্দ্ৰ মোদী ডাঙৰীয়াও তেওঁ চম্পাৰণ সত্যাগ্ৰহটোক স্বচ্ছাগ্ৰহ মানে তেওঁৰ যোনটো স্বচ্ছতা অভিযান যোনটো চলি আছে তেওঁ কৰিছে। এণ্ড জাষ্ট এজ এ ট্ৰিবিউট ভোজপুৰী গায়িকা হিচাপে চম্পাৰণ সত্যাগ্ৰহ নামৰ প্ৰজেক্টটো ইণ্টাৰেষ্টিং। মহাত্মা গান্ধীৰ ওপৰত লোকসংগীত খুব কম আছে এণ্ড সেইটো ৰিচাৰ্চ কৰোঁতে গম পালোঁ আমাৰ অসমতো নলবাৰী থিয় নামত গান্ধীৰ গান আছে। এইবোৰ বহুত বস্তু আহিছে। চ' সেইটো এটা ইণ্টাৰেষ্টিং প্ৰজেক্ট কৰিলোঁ। এণ্ড বিৰহা বুলি ফ'ক ফৰ্ম এটা আছে উত্তৰ প্ৰদেশত, যোনটো কোক ষ্টুডিঅ'ত বিৰহা খাড়ী বিৰহা মই গাইছোঁ। সেইবোৰ উলিয়াই মই য'ত গৈ আছোঁ, কেইদিনমান আগতে মাজুলীত আছিলোঁ, ভিতৰৰ মিচিং গাঁও এখনত গৈছোঁ, তেওঁলোকৰ লগত খাইছোঁ, কিটচেনত বহিছোঁ, চাংঘৰত গোটেই মহিলাসকল আহিছে, গাইছে, মনৰ কথা কৈছে, কান্দিছে গাই গাই। আৰু মোৰ এনেকুৱা লাগিছে মই কলাকাৰ হিচাপে ধন্য হ'লোঁ, আৰু কি লাগে মোক। চ' চকুপানীৰ সম্বন্ধটো বহুত ইম্পৰ্টেণ্ট। হাঁহাৰ সম্বন্ধটো আছেই, চকুপানীৰ সম্বন্ধৰ নিচিনা ষ্ট্ৰং সম্বন্ধ নাই একচুৱেলি। চ' আৰু সংগীতৰ কথা ভাবিছোঁ যে সংগীত তোমাৰ তাত ইমান যাদু আছে, ইমান শক্তি আছে, তুমি মানুহক কন্দুৱাই দিব পাৰা, হয়নে? তেওঁ একচুৱেলি যোনগৰাকী মাইকী মানুহ গাই আছিলে, তেওঁ নিজৰ কাবান গাই আছিলে, কাবান বোলা এটা ফ'ক ফৰ্ম আছে। আৰু তেওঁ গাই তেওঁ নিজৰ 5 বছৰ আগতে তেওঁ নিজৰ স্বামীক হেৰুৱাইছে। তেওঁৰ স্বামীয়ে হেনো এইবোৰ গাইছিলে। তো আফটাৰ 5 years মোৰ সন্মুখত যে গাব লগা হৈছে, তেওঁ আকৌ অতীতলৈ ঘূৰি গৈছে। চ' মিনছ আই এম ভেৰি এক্সাইটেড এইবোৰ যে কালেক্ট কৰি ঘূৰি ফুৰিছোঁ। এণ্ড মোৰ এইটোৱে মই জানো যে মই সংগীত জগতত অসমৰ মই বিপৰীত ধাৰা লৈছোঁ। মই কমাৰ্চিয়েল মিউজিকক মানে কমাৰ্চিয়েল মিনছ কি, এইটোও কমাৰ্চিয়েল বাট তথাপিও বিপৰীত ধাৰা। আৰু মই জানো বিপৰীত ধাৰাত যোৱাটো কঠিন, সফলতা বহুত দেৰিকৈ আহিব। যদি মাজুলী নৈখন ক্ৰছ কৰোঁতে যাওঁতে 1 ঘণ্টা লাগে, আহোঁতে 2 ঘণ্টা লাগে, কাৰণ বিপৰীত ধাৰা। চ' বাট দেন অলছ' মই এতিয়া নিজৰ লক্ষ্য দেখিছোঁ আৰু মই ক'ত যাব লাগে মই জানো। তো মোৰ লগত কোনেও যদি নাথাকে, ৰবীন্দ্ৰনাথ ঠাকুৰৰ সেই কথাটো মনত পৰে যে যদি তোৰ দাক্ষিণে কেও না আছে তবে একলা চেলো ৰে। আচলতে আপুনি যে সফল হ'ব সেই কথাটো প্ৰমাণ হৈছে, কাৰণ কিমান প্ৰত্যাহ্বান পাৰ কৰি আপুনি আজি কল্পনা পাতৰি হৈছে সেই কথাটো বহুত দৰ্শকে জানে। গতিকে আপুনি সেয়া সফল হওক, আপোনাৰ যি পৰিকল্পনা আছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কথা ওলাই আছে, আৰু আপুনি খুব ভাল গায় সুধাকণ্ঠৰ গীত। অকণমান সুধাকণ্ঠৰ গীত এটা শুনি লওঁ নেকি বাৰু? হয়, তেওঁৰ কোনটো গান গাম, কোনটো গান নাগাম, ইমানেই ধুনীয়া, প্ৰত্যেকটো গানে ইমান ভাল। মানে মোৰ কাৰণে তেওঁৰ এটা গান মোৰ তেজত যেন আছে সৰু কালৰ পৰা। সেইবোৰ একচুৱেলি দেউতা সকলোৰে নিচিনা, তোমাৰ দেউতাও চাগে তেখেতৰ ফেন, মোৰ দেউতাও। তো স্কুল মোৰ কাৰণে। কোনটো গান গাম মই তেওঁৰ? তোমাৰ দেখো নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখাই হলা, হয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাইবা ৰাইজাজি ভাউৰীয়া দেখেই নাট ঘৰ, কোনে কি ভাও ল'বা আহা সময় যে তাকৰ ৰাইজ। একচুৱেলি মোৰ তেওঁৰ এই স্বৰূপটো, এই ৰূপটো বেছি ভাল লাগে। আন্দোলন, ক্ৰান্তি। তেওঁ কোনোবাই মদাৰৰ লগত কম্পেয়াৰ কৰিলে যে তেওঁ লিখি দিলে, তেওঁ মুখেৰে কথা নক'লে, আমাৰ নিচিনা ক'ব নাযায়, কাজিয়া কৰিব নাযায়। মদাৰৰে ফুল হেনো পূজাত গোৱাচোন, গোৱা তুমি জানা নাচানো ময়ো। আজি আচলতে আমি ভূপেন হাজৰিকাৰ গীতসমূহ শুনিছোঁ, কিন্তু আপোনাৰ দৰে হয়তো আমি গাব কোনো কাৰণে নোৱাৰিম, কাৰণ আপুনি ইমান জানো সেইখিনি আমি কাৰণ ডক্টৰ ভূপেন হাজৰিকাৰ শব্দ নিশিকিলে হয়তো আমি বহুত কিবা থাকি যাম। গীতত একচুৱেলি এখন পেপাৰ হ'ব পাৰে, ৰিচাৰ্চ কৰিব পাৰি তেওঁৰ এটা গীতত। চ' বহু গীত আছে। আজি মই চাগে মোকতো ৰিকুৱেষ্ট কৰি গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ শুনিব বুলি কোনোবাই। এণ্ড বাট আমাৰ ৰিকুৱেষ্ট দাপোন পৰিয়ালৰ পৰা আছে যে মহাবাহু ব্ৰহ্মপুত্ৰ একদম ঠিক আছে। বাট মই সময় ধীৰে চলো সেইটোও গাম। এণ্ড চাওঁ বাকীখিনি মঞ্চত কি হয়, কিছুমানটো হঠাৎ ৰিকুৱেষ্ট আহে। গতিকে মঞ্চলৈ উঠাৰ আগতে কিন্তু কল্পনা পাটোৱাৰীৰ ইমানেই ৰিকুৱেষ্ট আছে, মই আজি হয়তো কিমান দূৰ আপুনি সকলোৱে মানে ৰিকুৱেষ্ট ৰাখিব পাৰে মই নাজানো, তথাপিতো মই আশা কৰিম সকলোৱে আপুনি ৰিকুৱেষ্ট ৰাখিব। গতিকে আপোনাক মই কিছু সময়ৰ কাৰণে বিৰতি দিছোঁ, আপুনি যিহেতু ওলাওক, আৰু খন্তেক সময়ৰ পিছত আমি যাত্ৰা আৰম্ভ কৰিম।
প্ৰিয় দৰ্শক, আপোনালোকে ইতিমধ্যে দেখিছে কল্পনা বাতৰি সাজু হৈছে। খন্তেক সময়ৰ পিছত আমি সহযাত্ৰী হৈ এখন বিহু মঞ্চলৈ যাম। কেনেদৰে কল্পনা বাতৰি বিহু মঞ্চত উঠে, বিহু মঞ্চত কেনেদৰে গীত আৰম্ভ কৰে, উঠাৰ আগত কি তেওঁ অনুশীলন কৰে, সেই সকলো দৃশ্য দেখুৱাই যাম। আপোনালোকে ইতিমধ্যে লগ পাইছে এগৰাকী অনন্য, আগতে নেদেখা কল্পনা বাতৰিক। আৰু কিছু কথা পাতিবলগীয়া বাকী আছে, আৰু কিছু দৃশ্যাংশ এতিয়াও দেখুৱাবলৈ বাকী আছে। কল্পনা বাতৰি কেনেদৰে ওলাই যায়, কেনেদৰে তেওঁ অনুশীলন কৰে, সকলো দৃশ্য দেখুৱাম এই অনুষ্ঠানত। চাই থাকক সহযাত্ৰী। পাটৱাৰী উপস্থিত হৈছে যিখন বিহু মঞ্চ আছে, সেই বিহু মঞ্চ বাকৰিত। আৰু ইয়াত বিভিন্নজন গুণমুগ্ধ হৈ ভিৰ কৰিছে। মই কেইবাজনকো পাইছোঁ। দেউতা, আপোনাৰ কাষলৈ আহিছোঁ। খুব ভাল লাগি আছে নহয়? কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু আপোনাৰ চিনাকিটো দিয়ক। ক'ৰ পৰা আহিছে আপুনি? বৰপেটা। বৰপেটা? অঁ মানে একেখন জিলা? অঁ 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 মই বড়ো প্ৰজেক্ট এটা কৰি আছোঁ, যোনটো বাথৌ পূজাৰ ওপৰত। তো তেওঁলোকে একচুৱেলি তেওঁলোকে গোটেইখিনি কৰে। তেওঁ বজায়। চ' মই এই যোৰহাটৰ মঞ্চত মই ভাবিলোঁ যে তেওঁলোককো ৰাইজৰ লগত চিনাকি। আজি অন্ততঃ দেউতাই বজাব? তেখেতে বজাব। মোৰ খুৰাহঁতো আহিছে আৰু বাকী মানুহখিনিও আছে। তেওঁলোকৰ গোটেইখিনি নাই, বাট এওঁ আছে। আপুনি বৰপেটাৰ হয়। হেল্প কৰে একচুৱেলি এই বড়ো প্ৰজেক্টটো কৰোঁতে। গোটেইখিনি বস্তু মানে কি হয়, ৰীতি ৰিবাজ, গোটেইখিনি সংগীতৰ কিমান ইম্পৰ্টেঞ্চ। তো তেওঁলোক গোটেই প্ৰজেক্ট আপোনাৰ প্ৰজেক্টটোৰ আচলতে এওঁলোক অংশীদাৰ। কেনেকুৱা লাগে যে কল্পনা বাৰ দৰে এগৰাকী আপুনি গায়ক শিল্পীৰ লগত কাম কৰিবলৈ পাইছে? খুব ভাল লাগিছে। নমস্কাৰ, মোৰ নাম কামিনী বসুমতাৰী। মই 1 বছৰ 2 বছৰ আগত তেওঁক লগ পাই এতিয়া জড়িত হৈ আছোঁ। মই ভাবিছোঁ আমাৰ যিটো পৌৰাণিক যিটো মানে কালচাৰ বা আমাৰ সংস্কৃতিটো লুপ্ত হ'বলগীয়া হৈছিলে, এইটো এতিয়া পুনৰ জীৱিত হ'ব। সেইকাৰণে মোৰ খুব আশা এটা তাইৰ সহযোগত। আজি ইয়াত আপুনি কি বজাব? মই ইয়াতে জৰি বা এই তাল বজাম। তাল বজাব? ঠিক আছে, আপোনালোকৰ সেয়া যি পৰিকল্পনা আছে সফল হওক। মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি হয়তো কল্পনা বাইদেউৰ যিটো প্ৰজেক্ট, সেই প্ৰজেক্টটোৰ আপুনি সহযাত্ৰী নহয় জানো? হয় ছাৰ। ভাল লাগি আছে কল্পনা পাটোৱাৰীৰ দৰে এগৰাকী শিল্পীৰ লগত কাম কৰিবলৈ পাইছে। আজি আপুনি কি বজাব? আজি মই চিপুং বজাম। কি বজাব? চিপুং। অকণমান হাতত অকণমান বজাই দিব পাৰিব? অকণমান আমি শুনিব পাৰোঁ নেকি?
আচলতে খুব ধুনীয়া লাগিছে ভাল লাগিব কল্পনা বাইদেউৰ লগত এনেকৈ কাম কৰি ভাল লাগিছে ভাল লাগিছে নিশ্চয়কৈ এয়াই হয়তো কল্পনা পাটোৱাৰী আৰু কল্পনা পাটোৱাৰী এনেদৰে লোকসংগীতক আগুৱাই নিয়াৰ প্ৰচেষ্টা আগবঢ়াই গৈছে চাওক চাৰিওফালে কেৱল গুণমুগ্ধই ভিৰ কৰিছে আৰু খন্তেক সময়ৰ পিছতে কল্পনা পাটোৱাৰীৰ সংগীতানুষ্ঠান আৰম্ভ হ'ব মই পুনৰ কৈছোঁ যে এইসকল শিল্পীক লৈ কল্পনা পাটোৱাৰীয়ে এটা নতুন প্ৰজেক্টৰ কাম আৰম্ভ কৰিছে কিছুদিনৰ পিছতে হয়তো কল্পনা নহয় এই কিছুদিনৰ পিছতে ৰাইজে গম পাব গোটেই কথাটো ভালকৈ আৰু আজি এটা আভাস পাব সেইটো হয় প্ৰপাৰ একচুৱেলি কাতি মাহৰ 1 তাৰিখে পূজাটো হয় তো তাত তেতিয়া শ্বুট কৰিব আহিম তেতিয়া তাৰপিছত প্ৰজেক্টটো ৰিলিজ হ'ব এণ্ড মই বিচাৰিছোঁ সকলোৰে লগত চিনাকি কৰি দিব একচুৱেলি নমস্কাৰ আপোনাৰ আপোনাৰ সংগীতানুষ্ঠানৰ লগত বাদ্যযন্ত্ৰী ঠিক আছে মই আপোনাৰ নামটো বিষ্ণু ৰায় মোৰ নাম অৰূপ কলিতা মই বাঁহী পেঁপা ডগৰ এইবিলাক বজাই আছোঁ আৰু কোন আছে মই গৰিবুৰৰ পৰা আহিছোঁ অনিল ৰয় অৰিজিত ৰয় মই ক'ব খোজোঁ যে অনিল দাৰ পিতৃয়ে একচুৱেলি প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ লগত সংগত কৰিছিলে চ' বহুত তেওঁলোকৰ পৰা মই কিছুমান বস্তু শিকিও আছোঁ গোৱালপৰীয়া আৰু কোচ ৰাজবংশী গীতৰ বিষয়ে চ' আৰু বাকীখিনি গোটেইখিনি নাই ইয়াতে বাহিৰত ওলাই গ'ল চাগে ঠিক আছে মই গোৱালপৰীয়া লোকগীত অকণমান শুনি ল'ব পাৰোঁ নেকি যিহেতু আপুনি খুব সুন্দৰভাৱে সাজি কাচি আছে আৰু হাতত দুটা লৈ আছে গতিকে অকণমান যদি শুনি ল'ব পাৰোঁ নেকি আৰু কল্পনা বাইদেউৰ লগত সহযোগ কৰিব তেতিয়া হয়তো খুব ভাল লাগিব মোর মাহুদ বন্ধু রে আর কত দিনে আসিবেন ও মোর মাহুত বন্ধু রে হাতির দাঁতের শঙ্কা ধরি মাহুদ রে জান মাহুদ আমার বাড়ি রে ও কি মাহুদ রে না দেখিলে মন মরে উরা হাং বাইরাং করে রে আর কত দিনে আসিবেন ও মোর মাহুদ বন্ধু রে খুব সুন্দৰভাৱে ধন্যবাদ জনাইছোঁ হয় অকণমান যদি আপুনি আগলৈ আহে মোৰ কাৰণে সুবিধা হয় একচুৱেলি মই গোটেইখিনি লোকসংগীতৰ বিভিন্ন দিশ গোটেইখিনি মানুহক মানে লৈ একেলগে আমি অহাটো সম্ভৱ নহয় তো এইখন মঞ্চত আজি চেষ্টা কৰিম আমাৰ বড়ো জনগোষ্ঠীৰ মানুহখিনিক অলপমান যোনে মোক হেল্প কৰিছে সহায় কৰিছে তেওঁলোকক চিনাকি কৰি নেক্সটখন হয়তো দেউৰীসকলক ট্ৰাই কৰিম তেনেকৈ আৰু এয়া যোনটো মোৰ ভোজপুৰী পাৰ্ট ভোজপুৰী গাবই লাগিব চ' ये राजा है राजा धनबाद से है और মোৰ লগত সংগত কৰে এণ্ড হি ইজ জাষ্ট লাইক মাই ৰাইট হেণ্ড একচুৱেলি এণ্ড ভোজপুৰী গোটেইখিনি বস্তু ৰাজাই চম্ভালি থাকে তো ৰাজা আপুনি বাৰে মে ৰাজা প্ৰথমতে বিৰাট ভয় খাই আছিল কি কামৰূপ কামাখ্যা মে মতলব গুৱাহাটী মে জানা হে वहाँ तो आदमी को चिड़िया बना देता है তো সি ভয় খাই আছিলে মইতো কৈছোঁ যে নাই আমিতো মায়ঙতো গৈ আহিছোঁ অলপ আগতে তো তাক মই ভাবিছিলোঁ অলপ বেছিকৈ ভয় খুৱাই দিওঁ বুলি कैसा लगा बहुत अच्छा क्या बोलना चाहेंगे यहाँ का प्यार तो लाजवाब है एकदम बहुत प्यार मिलता है यहाँ नहीं अब कुछ नहीं रहा डर पहले जो था वो अंधविश्वास था लेकिन यहाँ आने के बाद मालूम चला कि यहाँ प्यार ही प्यार है ঠিক এয়াই হয়তো কল্পনা পাটোৱাৰী এয়াই হয়তো অসম নিশ্চয়ভাৱে কৈছে যে অসমত যথেষ্ট মৰম পায় এয়া মই পুনৰ কৈছোঁ এয়া গ্ৰীণ ৰুমৰ দৃশ্য
কিছু সময় পিছতে কল্পনা বাতৰি মঞ্চত উঠিব খন্তেক সময়ৰ পিছতে কল্পনা বাতৰিয়ে মঞ্চত বিহু গীত সংগীতানুষ্ঠান পৰিৱেশন কৰিব আৰু আমি তাৰ পোনপটীয়া সম্প্ৰচাৰ কৰিম এই অনুষ্ঠানৰ যোগেদি চাই থাকক সহযাত্ৰী খন্তেক সময়ৰ পিছতে মই দেখুৱাম কল্পনা বাতৰি সংগীতানুষ্ঠান এইখিনিয়ে লৈ লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ সহযাত্ৰী অনুষ্ঠানলৈ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে আমি আহি সেই বিশেষ বিহু বাকৰিত উপস্থিত হৈছোঁ খন্তেক সময়ৰ পিছতে কল্পনা বাতৰিৰে সংগীতানুষ্ঠান আৰম্ভ হ'ব আৰু মই কল্পনা বা খুব একদম উৎসুক হৈ আছোঁ আপোনাৰ সংগীতানুষ্ঠান চাবৰ কাৰণে হাজাৰ হাজাৰ দৰ্শক তাত ৰৈ আছে মই সেই সম্পৰ্কে কথা পাতিম কেনেকুৱা মনত লাগি আছে তাৰ আগতে কিন্তু অকণমান কথা জানি লওঁ বলিউডৰ কথা অকণমান পাতি লওঁ আইটেম ছংবিলাকত আচলতে আপোনাক দেখোঁ কল্পনা বাতৰিয়ে খুব বেছিকৈ কণ্ঠ নিগৰায় গতিকে বলিউডৰ পথাৰখনত ক্ষেত্ৰখনত কেনেদৰে সোমাই পৰিছে বলিউড মিনছ 2001ত মই অসমৰ পৰা বম্বেলৈ যাওঁ আৰু তেতিয়া যাওঁতেতো অফক'ৰ্ছ মই ভবা নাই কেতিয়াও যে মই ভোজপুৰী মানে লোকসংগীতৰ জগতত সোমাই পৰিম বাট ভোজপুৰী গোৱাৰ আগতে একচুৱেলি অফক'ৰ্ছ মই হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে তেতিয়াও গাইছিলোঁ লাইক 16 years বেক এণ্ড সেই সময়ত অফক'ৰ্ছ মই বেছিকৈ আইটেম ছংছবোৰ গাইছোঁ এণ্ড খট্টা মিঠা আইলা ৰে আইলা ৱেলকাম উচা লম্বা কদ এণ্ড तेरे इश्क से मीठा कुछ भी नहीं आक्रोश एंड लेटेस्ट गंदी बात हाँ आइटम सॉन्ग्सবোৰ গাইছোঁ বাট আজি মই এতিয়া মই বৰ্তমান যিমানখিনি আমি কথা পাতিলোঁ চ' এতিয়া এটা 15 বছৰ আগৰ কথা বয়স বেলেগ চিন্তা বেলেগ পৃথিৱীখনক চোৱাৰ ধৰণ বেলেগ আজি বেলেগ চ' লেটেষ্ট জাষ্ট এমাহ আগত ৰিলিজ হৈছে বেগম জান এণ্ড বেগম জানত মই আই এম ভেৰি হেপী যে মই এনেকুৱা এটা গীত গাব পাইছোঁ যোনটো আজি মই যদি লোকগায়িকা কল্পনা বুলি নিজক চিনাকি দিওঁ বেগম জানতহে একচুৱেলি মই সেই গীত বলিউডৰ জগতত সেই গীতটি গাইছোঁ আত্মসন্তুষ্টি পাইছোঁ অ' ৰে কাহাৰো তেতিয়া ভূপেন হাজৰিকাদেৱেও ডোলা ডোলা ৰচনা কৰি গৈছে কাহাৰোৰ ওপৰত ঠিক তেনেকুৱা এইটো এটা বিদায় গীতৰ নিচিনাই চিটুৱেশ্যন বিদ্যা বালন ভেৰি ক্ৰিটিকেলি এক্লেইমড এক্ট্ৰেছ এণ্ড নাৰী হিচাপে মই তেওঁক সন্মান কৰোঁ এণ্ড তেখেতৰ কাৰণে প্লেবেক কৰিছোঁ চ' এণ্ড যোনখন চিনেমাৰ যোনটো বিষয়বস্তু বেগম জানৰ বিৰাট ষ্ট্ৰং এণ্ড বল্ড কেৰেক্টাৰ চ' অ' ৰে কাহাৰো গীতটিৰ কাৰণে যদিও আইটেম ছং নহয় এইটো বাট আই এম ভেৰি হেপী ফৰ অ' ৰে কাহাৰো ঠিক আছে আমি বেগমজনৰ কথা ওলাই আছে গতিকে গীতটো অকণমান দুটা লাইন যদি শুনি লওঁ খুব ভাল লাগিব যদিও আপুনি বিহু মঞ্চত বিহু গাব তথাপিতো বেগম জানো হয়তো গাম চাগে চাওঁ কি হয় তাত মঞ্চত গৈহে গম পাম ওরে কাহারো डोली उतारो पल भर को ठहरो तो जरा दिल से लगा के बस एक दफा वे देने दो गुड़िया को दुआ तेरी बिंदिया निखर के चूड़िया बिखर के चुनरी में चहके तेरा कजरा हो कारा गजरा हो प्यारा अंगना तेरा महके तेरा जियरा ये झूमे पियरा जो चूमे तन मन ये दम के तो है आँच ना आए लाज न जाए अंग अंग ये चमके ओरे कहारो डोली उतारो খুব সুন্দৰ কল্পনা বা আপোনাক মই আৰু বিশেষ গান গাই নাথাকোঁ কাৰণ হাজাৰ হাজাৰ দৰ্শক ৰৈ আছে গতিকে খন্তেক সময়ৰ পিছত আপোনাৰ সংগীতানুষ্ঠান আৰম্ভ হ'ব মনত কেনেকুৱা এটা উৎসাহ আছে আপুনি চাওক এই মুহূৰ্তত আমি যিহেতু খুব এটা নিৰাপত্তা ব্যৱস্থাত আছোঁ কাৰণে আপোনাক সোমাই বা খুব কম মানুহ আছে তথাপিতো কিন্তু বাহিৰত হাজাৰ হাজাৰ মানুহ ৰৈ আছে সেইটো ইম্পৰ্টেণ্ট নহয় কি ইম্পৰ্টেণ্ট এতিয়া মই বিহু জগতত বহু বছৰ মূৰত একচুৱেলি অসমত আকৌ মানে আহিছোঁ বাট মই এইটো ক'ব খুজিছোঁ যে বেক ষ্টেজ যোনটো নৰ্মেলি গ্ৰীণ ৰুম হয় বা হলছবোৰত হয় বাহিৰতো যেনেকৈ হয় সেইটো এম্বিয়েঞ্চ আৰু এখন বিদ্যালয়ত যে এতিয়া বহি আছোঁ গ্ৰীণ ৰুম হিচাপে সেই এম্বিয়েঞ্চটো সেইটোৰ পাৰ্থক্য আছে সন্মুখত ব্লেকবৰ্ড আৰু অসমৰ মেপখনেই তাতে আঁকা আছে মই তাকেই চাই আছোঁ চ' গ্ৰীণ ৰুমবিলাক নৰ্মেলি এতিয়া বাহিৰত তেনেকুৱা নহয় কিন্তু অসমৰ বিহুত আহিলে এতিয়াও তেনেকুৱা যে মই বিদ্যালয়ৰ মজিয়াত পাতে সেই এম্বিয়েঞ্চটো মানে বিৰাট নষ্টেলজিক স্কুলত বহা যেন লাগিছে সৰুকাললৈ আপুনি হয়তো ঘূৰি গৈছে সৰুকালৰ মনত পৰিছে একদম স্কুলৰ বেঞ্চত বহি আছোঁ মোৰ এই বস্তুটোৱে ভাল লাগিছে আৰু এইটোৰ মূল্য বেলেগ সৰু অৱস্থাত থাকোঁতে কি কৰা দুষ্টামিবোৰ মনত পৰিছে কেনেকুৱা ধৰণৰ দুষ্টামি মোৰ কি মনত পৰিছে মই স্কুলত থাকোঁতে এবাৰ তেনেকৈ তাৰমানে ছাৰে এনেকৈ অসমৰ মেপ আঁকিব দিছিলে
আই ৱাজ ভেৰি নাৰ্ভাছ মই মানে অসমৰ মেপ কেনেকৈ পাৰিম জানো মানে অসমৰ মেপ কেতিয়াও প্ৰেক্টিছ কৰা নাই বাট তাত গৈ পেলাই যে মই আচৰিত মই নিজে নিজক আৱিষ্কাৰ কৰিছোঁ যে অসমৰ মেপখন এনেকৈ মই আঁকিলোঁ ছাৰৰ লগত চবেই তালি বজাইছে ডেট মিনছ চামহাও আমি নজনাকৈ মোৰ ভিতৰত সেই অসমখন সেই মেপখন ক'ৰবাত ছাবকনচিয়াছ মাইণ্ডৰ ভিতৰত থাকে যে বৰ্ডত নিজে নিজে আহি গৈছে এণ্ড মই নিজে নিজক আৱিষ্কাৰ কৰিলোঁ যে মই অসমৰ মেপখন আঁকিব জানো যোনটো মই নাজানিছিলোঁ চ' মোৰ সেই মমেণ্টটোহে মনত পৰিছে একচুৱেলি এতিয়া আপুনি সন্মুখত বহি আছে আৰু এইখন অসমৰ মেপ এখন তাত আঁকি থৈ চাই আছোঁ মই একচুৱেলি আৰু এইবোৰ কথা বিৰাট বেছি মানে টাচ কৰি যায় বেছি চুই যায় আপুনি একদম ল'ৰালিলৈ উভতি গৈছে ঠিক আছে আমি আৰু বিশেষ আপোনালোকৰ কথা নাপাতোঁ কাৰণ আপোনাক অকণমান কিছু জিৰণি দিয়াৰ প্ৰয়োজন আপুনি ঘণ্টা সময়ৰ পিছতে হেৰিয়ৰ ঠিক আছে নিশ্চয় এয়াই কল্পনা পাটোৱাৰী সেয়াই নষ্টালিক হৈ পৰিছে কল্পনা পাটোৱাৰী যিহেতু এতিয়া গ্ৰীণ ৰুম হিচাপে ব্যৱহাৰ কৰিছে এখন স্কুলৰ এটা কোঠা খন্তেক সময়ৰ পিছতে সংগীতানুষ্ঠান আৰম্ভ হ'ব আমি দেখুৱাম এই কল্পনা পাটোৱাৰী সংগীতানুষ্ঠানৰ কিছু দৃশ্যাংশ এই অনুষ্ঠানৰ যোগেদি চাই থাকক সহযাত্ৰী খন্তেক সময়ৰ পিছতে দেখিবলৈ পাব কল্পনা পাটোৱাৰীক এখন বিহু মঞ্চৰ বাকৰিত এই মুহূৰ্তত দেখিছে বিহু মঞ্চৰ বাকৰিত কল্পনা পাটোৱাৰী আৰু কেনেকুৱা লাগি আছে ভাল লাগি আছে অফক'ৰ্ছ ভাল লাগি আছে এতিয়া বাছ আৰম্ভ হৈছে এই ট্ৰেকটো পিচ অফ 5 এলিমেণ্টছ পঞ্চতত্বৰ ওপৰত এণ্ড এইখিনি সময়ত খুব এক্সাইটেড হৈ আছে এক্সাইটেড নহয় এইখিনি সময়ত গুৰুক মনত পেলাওঁ সেই শক্তিক ভিতৰত বিচাৰোঁ গুৰুক মনত পেলাওঁ ঠিক আছে আমি শুভেচ্ছা জনাইছোঁ আপোনাৰ সংগীতানুষ্ঠান সফল হওক আৰু আমি এই অনুষ্ঠানৰ যোগেদি আপুনি দেখুৱাই সকলোকে দেখুৱাই থেংক ইউ ছ' মাছ থেংক ইউ ইতিমধ্যে আপোনালোকে দেখিলে আজি সহযাত্ৰী অনুষ্ঠানৰ সংগী হ'ল কল্পনা পাটোৱাৰী আৰু ইতিমধ্যে কল্পনা পাটোৱাৰী গৈ মঞ্চত গীত পৰিৱেশন কৰিছে পৰৱৰ্তী সময়ত আন এজন ব্যক্তিৰ সৈতে আন এজন শিল্পীৰ সৈতে বিভিন্ন বিহু মঞ্চলৈ যাম সহযাত্ৰী হৈ চাই থাকক সহযাত্ৰী চাই থাকক আপোনালোকৰ আপোন চেনেল দাপোন